নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমান ব্ৰিটিছসকলে ভাৰতত নিজৰ ক্ষমতা কেনেকৈ সম্প্ৰসাৰণ কৰিলে সেই বিষয়ে আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি মোগলৰ সাম্ৰাজ্যৰ কথা আলোচনা কৰিলো। আমি মোগলৰ এজন সম্ৰাট ঔৰংজেবৰ বিষয়ে যেতিয়া পঢ়িছিলো, সেই সময়তে আমি পাইছিলো যে দক্ষিণ ভাৰতৰ শিৱাজীৰ লগত তেওঁৰ মুখামুখি হৈছিল আৰু সেই শিৱাজীয়ে ঔৰংজেবৰ সময়তে দক্ষিণ ভাৰতত এখন সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে, যিখনক আমি মাৰাঠা সাম্ৰাজ্য বুলি ক'ব পাৰো। মাৰাঠা সাম্ৰাজ্যৰ শাসকসকলে 1674 চনৰ পৰা 1870 চনলৈকে শাসন কৰিছিলে, অৰ্থাৎ 17 শতিকাৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকে শাসন কৰিছিলে। তেওঁলোকে ভাৰতৰ বহুত অংশ দখল কৰি নিজৰ অধীনলৈ আনিছিলে। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে শিৱাজী। তেওঁলোকৰ চৰকাৰী ভাষা আছিলে মাৰাঠী। এতিয়া আমি তেওঁলোকৰ ৰজাসকলৰ বিষয়ে চাওঁ। শিৱাজী বা ছত্ৰপতি শিৱাজী মহাৰাজ, অৰ্থাৎ মানে আমি যেনেকৈ আহোমসকলক কওঁ স্বৰ্গদেউ, সেই তেনেকৈ তেওঁলোকৰ ছত্ৰপতি বুলি কোৱা হয়। শিৱাজীৰ জন্ম হৈছিলে 1630 চনৰ 19 ফেব্ৰুৱাৰীত পুনে জিলাৰ জোনাৰৰ ওচৰৰ শিৱনেৰী দুৰ্গত, আৰু তেওঁৰ মাকৰ নাম আছিলে জিজাবাই। তেওঁৰ দেউতাকৰ নাম আছিলে শাহজী ভোসলে, আৰু এই শাহজী ভোসলে আহমদনগৰ, আমি যেতিয়া দিল্লী চুলতানৰ কথা পঢ়িছিলোঁ, সেই দিল্লী চুলতান পঢ়োঁতে আমি বিজয়নগৰ আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ কথা পঢ়িছিলোঁ। দিল্লী চুলতানৰ পৰা পৃথক হৈ বিজয়নগৰ আৰু বামনী সাম্ৰাজ্য নামেৰে দুখন গঠন হৈছিলে। তাৰে বামনী সাম্ৰাজ্য 5টা ভাগত ভাগ হৈছিলে, তাৰে এখন হৈছে আহমদনগৰ। সেই আহমদনগৰৰ ৰজাৰ তলত এজন জমিনদাৰ হিচাপে কাম কৰিছিলে। যেতিয়া মোগলসকল আহিলে, সেই মোগলসকলে ব্ৰাহ্মণী সাম্ৰাজ্য তেওঁলোকৰ অধীনলৈ আনিলে। অধীনলৈ অনাৰ কাৰণে তেওঁৰ দেউতাক শাহজী ভোসলে বিজয়নগৰৰ শাসকসকলৰ ওচৰলৈ গুচি যায় আৰু তাত তেওঁ কাম কৰিবলৈ লৈছিলে। যেতিয়া শিৱাজী আছিলে, তেতিয়া আহমদনগৰৰ ৰজা আছিলে মালিক আহমদ, আৰু সেই মালিক আহমদৰ পৰা শিৱাজীয়ে গেৰিলা যুদ্ধ আৰু অৰ্থনীতিৰ শিক্ষা লৈছিলে। মানে কেনেধৰণে গেৰিলা যুদ্ধ কৰিব পাৰি সেই বিষয়ে তেওঁ ৰজাৰ পৰা শিক্ষা লৈছিলে। আৰু যেতিয়া তেওঁ সেইবিলাক শিকি সম্পূৰ্ণ হ'ল, শিকি সম্পন্ন হোৱাৰ পাছত তেওঁৰ দেউতাকে য'ত কাম কৰি আছিলে বিজাপুৰ, সেই বিজাপুৰ আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি তেওঁ নিজৰ অধীনলৈ আনিছিলে। আমি পাই আহিছোঁ ন, ঔৰংজেবে ৰাজ্য বিস্তাৰৰ কাৰণে সকলো ফালে আক্ৰমণ কৰিছিলে। তেনেদৰে দক্ষিণ ভাৰতলৈ তেওঁ সেনাপতি পঠিয়াইছিলে দক্ষিণ ভাৰত জয় কৰিবৰ কাৰণে। আৰু অৱশ্যে প্ৰথম অৱস্থাত ঔৰংগাবাদ, অৰ্থাৎ দক্ষিণ ভাৰতৰ যিখন ঔৰংগাবাদ জেগা আছে, তাতেই ঔৰংজেব এজন সুবেদাৰ হিচাপে আছিলে। কিন্তু পাছত যেতিয়া তেওঁ ৰজা হৈছিলে, ৰজা হোৱাৰ পাছত দক্ষিণ ভাৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে, আৰু তাতেই 1657 চনত প্ৰথম ঔৰংজেবে শিৱাজীক লগ পাইছিলে আৰু তেওঁ সন্ধিৰ প্ৰস্তাৱো আগবঢ়াইছিলে। কিন্তু শিৱাজীয়ে সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে, আৰু সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ কাৰণে তেওঁৰ এজন সেনাপতি আফজল খানক পঠিয়াই দিছিলে শিৱাজীৰ ওচৰলৈ। মানে সেই তেওঁ গৈছিলে, আফজল খানে মানে বুদ্ধি সন্ধি কৰি পেলাই শিৱাজীক মাৰিব, শিৱাজীক লগ কৰি। কিন্তু শিৱাজীৰ হাতত মানে এখন বাঘ নামৰ এটা অস্ত্ৰ থাকে, যিটো দেখিবলৈ মানে ওপৰৰ পৰা দেখিবলৈ আঙুঠিৰ নিচিনা লাগে, কিন্তু তলৰ ফালে খুকুৰি টাইপৰ থাকে। যেতিয়া আফজল খানে তেওঁক হত্যা কৰিব খুজিছিলে, তেতিয়া শিৱাজীয়ে সেইখন মানে তেওঁৰ পিঠিত বহুৱাই পেলাই তেওঁক হত্যা কৰিলে। তেনেকৈ আফজল খানে তেওঁক মাৰিব নোৱাৰিলে, শিৱাজী জয় হ'ল। ইয়াত সফল নোহোৱা দেখি তেওঁৰ অন্য এজন সেনাপতি চাইজাদ খানকো শিৱাজীক হৰুৱাবলৈ পঠিয়াইছিলে। কিন্তু শিৱাজীৰ লগত তেওঁ যুদ্ধ হৈ শিৱাজী জিকে, আৰু শিৱাজীয়ে মোগলৰ 35টা কিলা জিকি লয়। মানে 35টা ৰাজভৱন বা কিল্লা তেওঁৰ নিজৰ অধীনলৈ আহে। ইয়াৰ পাছত 1664 চনত শিৱাজীয়ে চুৰত লুটপাত কৰে, যিটো মোগলসকলৰ মানে বিজনেছৰ মূল জেগা আছিলে। তাৰ পৰাই তেওঁলোকে ইণ্টাৰনেশ্যনেল বিজনেছবিলাক কৰে। সেই জেগাটো লুটপাত কৰে, আৰু তাৰ ফলত ঔৰংজেবৰ বহুত লছ হৈছিলে। তেওঁ বহুত বেছি খং উঠিছিলে। সেইকাৰণে তেওঁৰ এজন সেনাপতি জয় সিং, যিজন ৰাজস্থানৰ প্ৰথম ৰজা আছিলে, তেওঁ জয় সিঙৰ লগত বহুত ভাল আছিলে ঔৰংজেবৰ। সেই জয় সিঙক দক্ষিণ ভাৰত জয় কৰিবলৈ পঠিয়ায়। জয় সিঙো বহুত শক্তিশালী হোৱাৰ লগতে বুদ্ধিমানো আছিলে। তেওঁ কি কৰিলে, য'ত শিৱাজী আছিলে সেই কিলাটোৰ নাম হৈছে পুৰন্দৰ কিলা। সেই পুৰন্দৰ কিলাটো ঘেৰাও কৰিলে। আগৰ দিনত কি আছিলে, এই ৰজাজনে এটা কিলাত বা ৰাজমহলত তেওঁ বহুত সৈন্যবাহিনী লৈ তাতে সোমাই থাকে মানে, আৰু সেইবোৰ তেওঁলোকে ধৰক এটা ঘৰৰ ভিতৰত সোমাই থাকে। তেনেকৈ সেই কিলাটো বহুত দূৰৰ পৰা যেতিয়া ভেটি ধৰিলে বা আগৰি ধৰিলে, মানে তেওঁলোকে ৰেচন পাতি আনিব নোৱাৰা হৈ গৈছিলে ন। সেইকাৰণে কি হ'ল, পাছত তেওঁলোকৰ মাজত বুজাবুজি হ'ল বা এখন সন্ধি হ'ল, যিখনক পুৰন্দৰ সন্ধি বুলি কয়। আৰু তেওঁলোকৰ সেই পৰিস্থিতিৰ মানে যিটো ঘেৰা কৰিছিলে, সেইখনক পুৰন্দৰ যুদ্ধ বুলি কোৱা হয়। আৰু পুৰন্দৰ সন্ধি হ'ল। পুৰন্দৰ সন্ধি অনুসৰি তাত শিৱাজীৰ ফালে এটাও নাছিলে, চব মোগলৰ ফালে আছিলে। আগৰ যিজন সেনাপতি চাইজাদ খানক হৰুৱাই তেওঁ 35টা কিলা যে জিকিছিলে, তাৰে 23টা কিলা মোগলক ঘূৰাই দিবলগীয়া হৈছিলে। আৰু ইয়াৰ উপৰিও তেওঁ এটা চৰ্ত ৰাখিছিলে যে তেওঁ শিৱাজীয়ে গৈ ঔৰংজেবক লগ কৰিব লাগিব। মানে এনেকুৱা ধৰণৰ আছিলে। ঔৰংজেবৰ ৰাজসভালৈ গ'লে ঔৰংজেব
সিংহাসনৰ ওপৰত বহি থাকিব তেওঁ তলত থাকিব মানে তেনেকুৱা অপমান কৰিব বুলি ভাবি মানে তেওঁলোকক মাতিছিলে আৰু ইয়াৰ উপৰিও শিৱাজীৰ এজন পুতেক সম্ভাজীক লৈ গৈছিলে আৰু কৈছিলে যে শিৱাজী গ'লেহে তেওঁক এৰি দিব যেতিয়া শিৱাজী ইয়াৰ এবছৰৰ পাছত গ'ল সন্ধি হৈছিলে 1665 চনত আৰু ইয়াৰ এবছৰৰ পাছত শিৱাজী ঔৰংজেবৰ ৰাজসভালৈ গৈছিলে কিন্তু তেওঁ তাত ভাল ব্যৱহাৰ কৰা নাছিলে ভাল ব্যৱহাৰ কৰাটো বাদেই তেওঁক বন্দী কৰি ৰাখি দিছিলে কিন্তু কি হ'ল শিৱাজী বহুত বুদ্ধিমান আছিলে তেওঁ সেই সময়ত যেতিয়া কাৰাগাৰত আছিলে তেওঁ দাড়ি চুলিবোৰ সব দীঘল কৰি ফলমূলৰ টুকুৰি আনা মানুহৰ লগত পলাই গুচি আহিলে আৰু আহি পেলাই তেওঁ পুনৰ 1670 চনত চুৰত লুটপাট কৰিছিলে যিটো কাৰণে মানে ঔৰংজেবে বেছি বেয়া পাইছিলে সেই কামটোকে তেওঁ কৰিছিলে যে চুৰত তেওঁলোকৰ মূল বাণিজ্যৰ কেন্দ্ৰ আছিলে ন সেই কাৰণে আকৌ পুনৰ চুৰত লুটপাট কৰে আৰু হেতু খংতে ঔৰংজেবে কি কৰিছিলে যেটো জজিয়া কৰ মুছলমান ধৰ্মৰ বাদে অন্য ধৰ্মৰ ওপৰত যেটো কৰ লগাইছিলে সেই কৰটো পুনৰ লগাই দিছিলে যেতিয়ালৈকে মানে 1670 চনত এবিলাক হৈ গল যে পুৰন্দৰ কিলাত আছিলে তেতিয়ালৈকে শিৱাজী এজন ৰজা হিচাপে কৰা নাছিলে সেই কামবিলাক তেওঁ ৰাজঅভিষেক কৰা নাছিলে হেহে তেওঁ 1674 চনত শিৱাজীৰ নিজৰ ৰাজঅভিষেক পাতে এটো সুধিব পাৰে দে ইম্পৰ্টেন্ট কেতিয়া শিৱাজীৰ ৰাজঅভিষেক হৈছিলে 1674 চনত আমি এতিয়া পাইছিলো ন মাৰাঠা সাম্ৰাজ্যখন 1674 চনৰ পৰা 1818 চনলৈকে সেই মানে যেতিয়া শিৱাজীয়ে ৰাজঅভিষেক কৰিছিলে তাৰ পাছৰ পৰাহে হেখন সাম্ৰাজ্য হিচাপে ধৰা হৈছিলে তেতিয়াৰ পৰা চক্ৰৱৰ্তী শিৱাজী হয় আৰু তেওঁক ৰাজঅভিষেক কৰিছিলে গংগা ভট্ট নামৰ এজনে শিৱাজীৰ শেষৰ যুদ্ধখন হৈছিলে 1679 চনত আৰু সেইখন যুদ্ধ হৈছিলে কৰ্ণাটকৰ ৰজাৰ লগত আৰু ইয়াৰ পাছতেই 1680 চনত শিৱাজীৰ মৃত্যু হয় তেওঁ ৰাজসভাত অষ্টপ্ৰধান বুলি এটা মন্ত্ৰী পৰিষদ আছিলে ধৰক যেনেকে নৱৰত্ন তেনেধৰণে তেওঁৰ তাত অষ্টপ্ৰধান আছিলে যিটো হৈছে আঠজন মন্ত্ৰীৰ এটা সমষ্টি আৰু তেওঁৰ পাছত তেওঁৰ উত্তৰাধিকাৰীসকল সিংহাসনত আহিছিলে আমি এতিয়া পাইছিলো ন সম্ভাজীক ঔৰংজেবে লৈ গৈছিলে সেই সম্ভাজীও তাৰ পৰা পলাই আহিছিলে ঔৰংজেবৰ তাৰ পৰা মানে সম্ভাজীও পলাই আহিছিলে যেতিয়া শিৱাজী পলাই আহিছিলে সেই সম্ভাজীও পলাই আহিছিলে আৰু সম্ভাজী আহি দেউতাকৰ মৃত্যুৰ পাছত সিংহাসনত উঠে সম্ভাজী শাসন কৰিছিলে 1681 ৰ পৰা 1698 চনলৈকে শিৱাজীৰ মৃত্যুৰ পাছত এওঁ সিংহাসনত উঠিছিলে বা এওঁ ৰজা হৈছিলে তো এওঁ ৰাজসভাত ঔৰংজেবৰ এজন পুত্ৰ আকবৰ দ্বিতীয় শৰণ লৈছিলে যিজনে ঔৰংজেবৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে মানে সিংহাসন লাগে বুলি বিদ্ৰোহ কৰিছিলে আমি পাইছিলো ন গুৰু তেগ বাহাদুৰৰ ৰাজসভাত আশ্ৰয় লৈছিলে আকবৰ দ্বিতীয় সেই আকবৰ দ্বিতীয় আহি দক্ষিণ ভাৰতৰ সম্ভাজীৰ তাতো শৰণ লৈছিলে সেই কথাটো গম পাই ঔৰংজেবে সম্ভাজীক আক্ৰমণ কৰি আকবৰ দ্বিতীয়ক তাৰ পৰা ধৰি লৈ যায় আৰু ধৰি লৈ গৈ আকবৰ দ্বিতীয়ৰ চকুত লোহাৰ গৰম কৰি চকুত লগাই দিছিলে আৰু সম্ভাজীক গাৰ চামৰা অতৰাই পেলাই তেওঁক মানে মৃত্যুদণ্ড দিছিলে তাত তেওঁৰ মৃত্যু হৈ গৈছিলে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক সিংহাসনত উঠা নাছিলে তেওঁৰ ভায়েক এজন সিংহাসনত উঠিছিলে শিৱাজীয়ে দুগৰাকী বিয়া কৰাইছিলে চাইবাই আৰু চৈৰাবাই চাইবাইৰ পুত্ৰ হৈছে সম্ভাজী আৰু চৈৰাবাইৰ পুত্ৰ হৈছে ৰাজাৰাম সম্ভাজীৰটো তেনেকৈ মৃত্যু হ'ল ঔৰংজেবে তেওঁক হত্যা কৰিলে হত্যা কৰি তেওঁৰ পুতেক সাহুজিক লগত লৈ গ'ল প্ৰথমতে যেনেকৈ শিৱাজীক আক্ৰমণ কৰি সম্ভাজীক লৈ গৈছিলে তেনেকৈ সম্ভাজীৰ পিতেক সাহুজিক লগত লৈ গুচি গ'ল তেতিয়াতো তেওঁৰ পাছত সাহুজিহে সিংহাসনত উঠিলেহেঁতেন কিন্তু কি হ'ল সেই তেওঁক লৈ গ'ল যে তেওঁ এতিয়া সিংহাসনতো উঠিবলৈ কোনো নাইকিয়া হ'ল তেতিয়া যিগৰাকী দ্বিতীয় পত্নী আছিলে শিৱাজীৰ চাইৰাবাইৰ পুতেক ৰাজাৰাম সিংহাসনত উঠিলে 1698 চনৰ পৰা 1700 চনলৈকে তেওঁ শাসন কৰিছিলে যোগ্য আছিল যদিও তেওঁ সোনকালে মৃত্যু হ'ল সেইকাৰণে বিশেষ তেওঁ কাম কৰিবলৈ নাপালে তাৰ পাছত তেতিয়া তেওঁৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া তেওঁৰ পুতেক বহুত সৰু আছিলে তেওঁৰ পুতেক হৈছে শিৱাজী দ্বিতীয় সেই শিৱাজী দ্বিতীয় তেতিয়া বহুত সৰু আছিলে কাৰণে তেওঁৰ মাক তাৰাবায়ে সিংহাসনৰ মানে কামবিলাক কৰিছিলে যিবিলাক কাম কৰিব লাগে সেই কামবিলাক কৰিছিলে আৰু ৰজা হৈছিলে শিৱাজী দ্বিতীয় এই যে আমি আগত পাই আহিছো সাহুজি সম্ভাজীৰ পুতেক সাহুজিক যে মোগলে লৈ গৈছিলে সেই মোগলৰ ৰাজসভাতে তেতিয়ালৈকে তেওঁ বন্দী হৈ আছিলে তেতিয়ালৈকে ঔৰংজেব সিংহাসনত নাছিলে আৰু তাৰ পাছত ঔৰংজেবৰ পুতেক বাহাদুৰ শাহ সিংহাসনত আহিলে যাক আমি চাহে বেখবৰ বুলি মানে যাৰ ৰাজ্যৰ কোনো ধৰণৰ জ্ঞান নাছিলে সেই বাহাদুৰ শাহ সিংহাসনলৈ আহিলে আৰু বাহাদুৰ শাহে ভাবিলে যে দক্ষিণ ভাৰত আক্ৰমণ কৰিবলৈ আমাৰ যোৱা কোনো দৰকাৰ নাই এই সাহুজিক এৰি দিওঁ আমি শিৱাজী দ্বিতীয়ৰ লগত যুদ্ধ হৈ থাকিব আৰু আমি নিজে গৈ তাত কোনো যুদ্ধ কৰাৰ কাৰণে কাৰণ দুগৰাকী মাকৰ পিতেকে এফালে ৰজা হৈছে আৰু সেইকাৰণে ভাবিছে যে তেওঁলোকৰ মাজত কাজিয়া হ'লে আৰু তাতে তেওঁলোক মানে লাগি থাকিব আৰু বেলেগে আক্ৰমণ কৰিবলৈ দৰকাৰ নাই কিন্তু সাহুজিক যেতিয়া এৰি দিলে তেতিয়া তেওঁ যেতিয়া নিজৰ ৰাজ্যলৈ গ'ল তেওঁক বহুত ভালকৈ স্বাগতম কৰিলে তেওঁতো বহুত যোগ্য আছিলে ন বহুত ভালকৈ স্বাগতম কৰিলে শিৱাজী দ্বিতীয় বিদ্ৰোহ কৰিছিলে যদিও তেওঁতো সৰু সেই সময়ত বহুত বা সিংহাসন এৰি নিদিয়াৰ কথা আছিলে যদিও সম্ভাজীয়ে তেওঁক হৰুৱাই পেলাই নিজে সিংহাসনত বহে এনেকুৱা ধৰণৰ হৈছে প্ৰথম শিৱাজী আহিলে তেওঁৰ দুগৰাকী পত্নী
চাইবাই আৰু চাইৰাবাই। চাইবাই পুত্ৰ হৈছে সম্ভাজী আৰু চাইৰাবাই পুত্ৰ হৈছে ৰাজাৰাম। যেতিয়া সম্ভাজীয়ে শাসন কৰি আছিলে তেতিয়া আকবৰ দ্বিতীয়ক শৰণ দিয়াৰ কাৰণে ঔৰংজেবে হত্যা কৰে আৰু চাইৰাবাই পুত্ৰ ৰাজাৰাম সিংহাসনত উঠে। ৰাজাৰামৰ মৃত্যু হ'ল, সম্ভাজীটো এফালে মৃত্যু হ'ল আৰু ৰাজাৰামৰো আকস্মিক মৃত্যু হৈ গ'ল। তেতিয়া ৰাজাৰামৰ যেতিয়া মৃত্যু হ'ল তেওঁ পুতেক মানে সৰু আছিলে, তেওঁৰ নাম আছিলে শিৱাজী দ্বিতীয়। সেইকাৰণে শিৱাজী দ্বিতীয় নিজৰ শাসনখিনি নিজে কৰিব পৰা নাছিলে, তেওঁক মাকে সহায় কৰিছিলে। যেতিয়া শিৱাজী দ্বিতীয় শাসন কৰি আছিলে সেই সময়তে ঔৰংজেবৰ পুতেক বাহাদুৰ শ্বাহে চাহুজী অৰ্থাৎ সম্ভাজীৰ যিজন পুতেক আছিলে সেই পুতেকক এৰি দিয়ে। চাহুজী আহি তেতিয়া ৰজা হৈছিলে। এতিয়া আহোঁ চাহুজীলে। চাহুজীয়ে 1707 চনৰ পৰা 1749 চনলৈকে শাসন কৰিছিলে। মাৰাঠা ৰাজ্যক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে আৰু তেওঁ শাসনলৈ আহি এটা কাম কৰিছিলে যিটো হৈছে পেছোৱা নিযুক্তি। পেছোৱা মানে সেনাপতি বা মন্ত্ৰী, যিজনে গোটেই মাৰাঠা সাম্ৰাজ্যখনৰ দায়িত্ব ল'ব, কেনেকৈ ক'ত যুদ্ধ কৰিব লাগিব, ক'ত কি কৰিব লাগিব। ৰজাই মানে সেই টেনশ্যনটো নলয়, সেই পেছোৱাসকলে সেই টেনশ্যনটো ল'ব বা তেওঁৰ হৈ কাম কৰিব। তেনেকুৱা এজন পেছোৱাক নিযুক্তি দিছিলে। আৰু সুধিব পাৰে দেই কাৰ সময়ত প্ৰথম পেছোৱা নিযুক্তি হৈছিলে। প্ৰথমজন পেছোৱা আছিলে বালাজী বিশ্বনাথ। ইম্পৰ্টেণ্ট দেই, সুধিব কোন আছিলে তেওঁ নিযুক্তি দিয়া পেছোৱাজন বালাজী বিশ্বনাথ। আৰু সেই বালাজী বিশ্বনাথে মাৰাঠা ৰাজ্যখন শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা লৈছিলে। সেয়েহে তেওঁ মাৰাঠা ৰাজ্যৰ দ্বিতীয় প্ৰতিষ্ঠাপক বুলি কোৱা হয়। মানে তেওঁ যিখিনি কাম কৰিছিলে তেতিয়াৰ পৰাহে মাৰাঠা সাম্ৰাজ্যখন পুনৰ এটা নতুন মূৰ লৈছিলে। ধৰক কেনেকুৱা হ'ল, শিৱাজীৰ মৃত্যুৰ পাছততো গোটেইখিনি ইজন হৈছে সিজন হৈছে বা ষ্টেবল হোৱা নাই। যেতিয়া চাহুজী আহিলে, চাহুজীৰ পেছোৱা নিযুক্তি কৰিলে। সেই পেছোৱা হৈছে বালাজী বিশ্বনাথ। তেওঁৰ সময়ত সেই মাৰাঠা সাম্ৰাজ্যখন অলপ ষ্টেবল হৈছিলে, সেয়েহে তেওঁক দ্বিতীয় প্ৰতিষ্ঠাপক বুলি কোৱা হয়। প্ৰথমতে বিত্ত ব্যৱস্থাটো ঠিক কৰিছিলে আৰু আমি পাইছিলোঁ ন, যেতিয়া মোগলৰ কথা পঢ়িছিলোঁ তেতিয়া ফাৰুকছিয়াৰ নামৰ এজন শাসকৰ কথা পাইছিলোঁ, যিয়ে ব্ৰিটিছসকলক ভাৰতত ব্যৱসায় কৰিব পাৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিলে আৰু সেইজনেই মানে মাৰাঠাসকলকো স্বতন্ত্ৰভাৱে শাসন কৰিব পাৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিলে। সেই ফাৰুকছিয়াৰৰ ওচৰলৈকে বালাজী বিশ্বনাথ গৈছিলে। বিশ্বনাথ গৈ যে কৈছিলে তোমালোকে আমাৰ ইয়াত ইমান দিগদাৰ কৰি নাথাকিবা, আমাক নিজস্বভাৱে শাসন কৰিবলৈ দিয়া। তেনেকৈ ক'লত ফাৰুকছিয়াৰে তেওঁক এখন মানে লিখিত অনুমতি দিছিলে আৰু তেতিয়াৰ পৰা তেওঁলোকে তাত ভালকৈ শাসন কৰিব পাৰিছিলে। দিছিলে 1717 চনত। আৰু সেইটো কৰাৰ পাছতে 1720 চনত বিশ্বনাথ বালাজীৰ মৃত্যু হয়। তেওঁৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ পুতেক প্ৰথম বাজিৰাওক পেছোৱা হিচাপে নিযুক্তি দিয়া হয়। তেতিয়া ৰজা একেজনেই আছে, চাহুজীয়ে হৈ আছে। আৰু চাহুজীয়ে যেতিয়া বালাজী বিশ্বনাথৰ মৃত্যু হ'ল, এতিয়াতো তেনেকুৱা একে যোগ্য মানুহ লাগিব ন, সেই তেওঁৰ পিতেক যোগ্য আছিলে প্ৰথম বালাজী। সেই বালাজীক পেছোৱা হিচাপে নিযুক্তি দিয়ে। বালাজীয়ে পেছোৱা হিচাপে নিযুক্তি পাই প্ৰথম দাঁতিকাষৰীয়া অঞ্চলসমূহত জয় কৰাৰ মন মেলিছিলে, মানে সকলোবিলাক নিজৰ অধীনলৈ আনিছিলে। আৰু তেওঁ প্ৰথম আক্ৰমণ কৰিছিলে হায়দৰাবাদত আৰু হায়দৰাবাদৰ আক্ৰমণ কৰি তেওঁ হায়দৰাবাদ জয়ো কৰিছিলে। তাত এখন সন্ধি কৰিছিলে যিখনক মুনলি গাঁৱৰ সন্ধি বুলি কোৱা হয়। সেইখন হায়দৰাবাদৰ নিজামৰ লগত হৈছিলে। যেতিয়া হায়দৰাবাদ জয় কৰিলে তেতিয়া ৰজাই ক'লে যে বাকীখিনিও তুমি তেনেকৈ জয় কৰি পেলোৱা তেতিয়া ভাল হ'ব। কিন্তু তেতিয়া বাজিৰাৱে ক'লে যে আমি এইবিলাক কৰি থকাতকৈ, সকলোতো মোগলৰ অধীনতে আছিলে ন, আমি এইবিলাক কৰি পেলোৱাতকৈ মানে মেইন ডালটো কাটি পেলাব লাগে, অৰ্থাৎ মোগলক আমি ধ্বংস কৰি দিব লাগে, তেতিয়া গছৰ ডাল পাতবোৰ নিজে নিজে মৰি যাব। সেইবুলি তেওঁ মোগল সাম্ৰাজ্য আক্ৰমণ কৰাৰ কথা ক'লে। তেতিয়াই চাহুজীয়ে কৈছিলে যে তুমি মানে এজন যোগ্য দেউতাকৰ যোগ্য পুত্ৰ হয়, সেইকাৰণে তোমাৰ পৰা মই এইটো আশা কৰোঁ যে আমাৰ ৰাজ্য অতকৰ পৰা অতকলৈকে হ'ব। অতক হৈছে তেতিয়া ভাৰতৰ সীমা, তাৰ সিফালে মানে আদম শ্বাহ আদৱানীয়ে শাসন কৰি আছিলে। কিন্তু বাজিৰাৱে অতকলৈকে জয় কৰিব পৰা নাছিলে। তেওঁ প্ৰথম 1736 চনত মোগল সাম্ৰাজ্য আক্ৰমণ কৰিছিলে। সেই সময়ত মোগলৰ ৰজা আছিলে মহম্মদ শ্বাহ। মহম্মদ শ্বাহৰ ৰাজ্য আক্ৰমণ কৰি বালাজীয়ে বহুত লুটপাট কৰে, বহুত পৰিমাণৰ ধন লুটপাট কৰিব পাৰিলে। লুটপাট কৰাৰ পাছত তেওঁ ৰজাক ক'লে যে তোমালোকে যদি আৰু অলপ পইচা পাতি দিয়া ন, তেতিয়া মই তোমালোকক বিদেশী আক্ৰমণ বা যদি বাহিৰা শত্ৰুৱে আক্ৰমণ কৰে ৰক্ষা কৰিম। সেইটো তেওঁলোকৰ এটা পলিচি আছিলে দেই। তাৰ পাছতে 1739 চনত নাদিৰ শ্বাহে আক্ৰমণ কৰিছিল। মহম্মদ শ্বাহে চাহুজীলৈ মানে চিঠি লিখিছিলে যে আমাক এতিয়া ৰক্ষা কৰা, কিন্তু তেওঁলোক তালৈ নগ'লে। সেইটো মানে মিছা প্ৰতিশ্ৰুতি দিছিলে আৰু তেওঁলোককতো বহুত অত্যাচাৰ কৰি আছিলে ন, সেইটো মিছা প্ৰতিশ্ৰুতি দিছিলে। পাছত নাদিৰ শ্বাহেও মহম্মদ শ্বাহক বহুত লুটপাট কৰিছিলে। তেতিয়াৰ পৰা মানে মোগল সাম্ৰাজ্যখন পূৰা পতনৰ ফালে গুচি গৈছিলে। কিন্তু সেই যুদ্ধৰ পাছতেই বাজিৰাওৰ মৃত্যু হৈছিলে। তেওঁৰ দেউতাক বালাজী বিশ্বনাথ আৰু বাজিৰাওৰ একেজন ৰজাৰ সময়তে মৃত্যু হৈছিলে আৰু একেজন ৰজাৰ সময়তে তেওঁলোকো পেছোৱা হৈছিলে। তেওঁলোকক চাহুজীয়ে নিয়োগ কৰিছিলে আৰু চাহুজীৰ সময়তে আৰু এজন পেছোৱাৰ নিযুক্তি হ'ব। এওঁৰ মৃত্যু হ'ল। এওঁৰ মৃত্যু হোৱাৰ পাছত চাহুজীয়ে অন্য এজন পেছোৱা নিযুক্তি দিলে,
যিজনৰ নাম আছিলে বালাজী বাজিৰাও আৰু এওঁ বহুত যোগ্য শাসক আছিলে যে সাহুজীয়ে কৈছিলে কটকৰ পৰা অটকলৈ শাসন কৰিব লাগিব এই অটকলৈকে তেওঁ যুদ্ধ কৰিছিলেগে কিন্তু এওঁ যোগ্য আছিলে যদিও কি হ'ল তেওঁ ৰজাৰ লগতে সন্ধি কৰিলে ৰজা ক'লে যে তোমালোকৰতো একো কামেই নাই আমাৰ পেছোৱাসকলেই কাম কৰি থাকিব লাগে সেয়ে তুমি যেতিয়ালৈকে শাসন কৰি আছা শাসন কৰি থাকা কিন্তু তোমাৰ পাছত আৰু কোনো ধৰণৰ ছত্ৰপতি আহিব নোৱাৰে মানে কোনো ধৰণৰ ৰজাৰ নাহে আমি পেছোৱাসকলে শাসন কৰিম আৰু তেতিয়াৰ পৰা মাৰাঠা সাম্ৰাজ্যত পেছোৱাসকলে বা যিসকল মন্ত্ৰী সেইসকলে শাসন কৰিছিলে ছত্ৰপতি নাছিল আৰু যেতিয়া তেওঁলোক অটক পাইছিলেগে তেতিয়া আহমদ শ্বাহ আদানীয়ে মানে তেওঁলোকতকৈ আগে ভাগে পানীপথত আক্ৰমণ কৰিছিলে যিখন যুদ্ধ হৈছিলে 1771 চনত ইম্পৰ্টেণ্ট হয় দেই পানীপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিলে 1761 চনত ইয়াত আহমদ শ্বাহ আদৱানী জিকিছিলে বালাজীয়ে হাৰিছিলে আৰু মাৰাঠাসকল হাৰাৰো বহুত কাৰণ আছিলে মাৰাঠাসকলে সেই যুদ্ধ কৰিবলৈ যাওঁতে লগত ফেমিলিবিলাক লৈ গৈছিলে আৰু যুদ্ধৰ ক্ষেত্ৰত অলপ আঁতৰতে আছিলে তো টেনশ্যন হ'বই দিয়ক যুদ্ধত তেওঁলোকে কি খাইছে কি কৰিছে ফেমিলিৰ লগত থাকিলেতো নোৱাৰে ন তেওঁলোকৰ সেইটো কাৰণে তেওঁলোক হাৰিছিলে আৰু তেওঁলোকৰ কোনো যুদ্ধ প্লেন নাছিলে মানে তেনেকুৱা ধৰক আহি আক্ৰমণ কৰি দিব ওচৰে পাজৰে ৰাজ্য আছিলে ৰজা আছিলে সেইবিলাকতো তেওঁলোকে আক্ৰমণ কৰি বা জিকিহে গৈছিলে তেওঁলোকৰ লগত কোনো ধৰণৰ ভাল সম্পৰ্ক নাছিলে সেইসকলে আহমদ শ্বাহ আদৱানীক সহায় কৰিবলৈ লাগিলে তেনেকৈ মাৰাঠাসকল বহুত বেয়াকৈ হাৰিছিলে তেওঁৰ পাছত কেইবাজনো পেছোৱাই তাত শাসন কৰিছিলে তাত আৰু ৰজা নাই তেওঁলোকৰ পেছোৱাসকলে শাসন কৰিছে ইয়াৰ সকলোখিনি ইমান পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট নহয় আমি যিকেইজন অলপ ইম্পৰ্টেণ্ট সেইকেইজন চাই লওঁ প্ৰথম মাধৱ ৰাও তেওঁ এজন পেছোৱা আছিলে এজন 9 নম্বৰ পেছোৱা হিচাপে তাত শাসন কৰিছিলে তেওঁ ভাগি ছিগি যোৱা সেই মাৰাঠা সাম্ৰাজ্যখন পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা কৰিছিলে অন্য এজন হ'ল নাৰায়ণ ৰাও এওঁ ৰঘুনাথ ৰাও নামৰ এজনে হত্যা কৰিব খুজিছিলে মানে নাৰায়ণ ৰাও পেছোৱা হলত তেওঁ ভাল পোৱা নাছিলে আৰু ৰঘুনাথ ৰাওৱে মানে নিজকে পেছোৱা হিচাপে বিচাৰিছিলে আৰু সেইকাৰণে নাৰায়ণ ৰাওক হত্যা কৰিছিলে ৰঘুনাথ ৰাওক পেছোৱা নাপাতি মাধৱ ৰাও দ্বিতীয়ক পেছোৱা পতা হ'ল আৰু সেই সময়ত মাধৱ ৰাও দ্বিতীয় বহুত মানে কম বয়সৰ আছিলে সেইকাৰণে তেওঁক চোৱাচিতা কৰিবলৈ 12জন মন্ত্ৰীসভাৰ এটা মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিলে কিন্তু এই ৰঘুনাথ ৰাওতো মনে মনে নাথাকে ন তেওঁ কি কৰিলে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যোগাযোগ কৰিলে আৰু যোগাযোগ কৰি ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী ক'লে যে মাধৱ ৰাওক মানে পেছোৱা পদৰ পৰা আঁতৰাব লাগে আৰু মোক পেছোৱা পাতিব লাগে তাৰ কাৰণে মই তোমালোকক মানে মুম্বাইৰ ওচৰৰ চালচেট আৰু বচিন দিম তেনেকৈ সেইখিনি দি দিছিলে আৰু সেইখনৰ কাৰণে এখন সন্ধি হৈছিলে যিখন চুৰাটৰ সন্ধি বুলি কোৱা হয় সকলে মাধৱ ৰাও দ্বিতীয়ৰ ওপৰত আক্ৰমণ কৰিলে আক্ৰমণ কৰি মাধৱ ৰাও দ্বিতীয়ক হৰুৱালে কিন্তু হৰুৱাই কি হ'ল সেইখনক মানে যিখন যুদ্ধ হৈছিলে সেইখনত এংলো মাৰাঠা ৱাৰ বুলি কয় সেইখন প্ৰথমে এংলো মাৰাঠা ৱাৰ আমি সেইখন পাম বাৰু তিনিখন এংলো মাৰাঠা ৱাৰ হৈছিলে সেই তিনিখনেই ইম্পৰ্টেণ্ট সেইখন চাব লাগিব মাধৱ ৰাও আৰু ব্ৰিটিছৰ মাজত প্ৰথম এংলো মাৰাঠা ৱাৰ হ'ল সেই ৱাৰত মাধৱ ৰাও দ্বিতীয় হাৰিলে কিন্তু হৰাৰ পাছত ব্ৰিটিছসকলে ক'লে যে আমাক যদি অলপ পইচা পাতি দিয়া ন তুমি আকৌ পেছোৱা হৈ থাকিব পাৰিবা তেনেকৈ ক'লে আৰু কৈ পেলাই মাধৱ ৰাওকে পুনৰ পেছোৱা হিচাপে নিযুক্তি দিলে এই ৰঘুনাথ ৰাওক মানে পেছোৱা হিচাপে নিযুক্তি নিদিলে আৰু ৰঘুনাথ ৰাওৱে একো কৰিবও নোৱাৰে ন ব্ৰিটিছৰ বিৰুদ্ধে ইমান শক্তিশালী আছিলে তেওঁলোক সেই সময়ত মাৰাঠা সাম্ৰাজ্যৰ শেষৰজন পেছোৱা হৈছে বাজিৰাও দ্বিতীয় মানে দ্বিতীয় আৰু তৃতীয় এংলো মাৰাঠা ৱাৰ হৈছিলে আৰু সম্পূৰ্ণৰূপে মাৰাঠা সাম্ৰাজ্যখন ইংৰাজৰ লগত মিলি যায় এতিয়া সেই এংলো মাৰাঠা ৱাৰ কেইখন চাই লওঁ তিনিখন এংলো মাৰাঠা ৱাৰ হৈছিলে ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ হৈছিলে 1775 পৰা 1782 চনৰ মাজত ইয়াৰ কাৰণে মাতি আনিছিলে ৰঘুনাথ ৰাও নামৰ এজনে যিজনক পেছোৱা বনাব লাগে আৰু সেই যুদ্ধ হৈছিলে মাধৱ ৰাও দ্বিতীয় আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আৰু ইয়াৰ মূল কাৰণ আছিল সেই জেগাখিনি ৰামৰাওক লাগে কিন্তু ৰামৰাওক নেদিলে তেওঁলোকৰ মাজত এখন সন্ধি হ'ল যিখনক চালাবাইৰ সন্ধি বুলি কোৱা হয় তৃতীয় চালাবাই ইম্পৰ্টেণ্ট হয় তৃতীয় চালাবাই কাৰ মাজত হৈছিলে পেছোৱা মাধৱ ৰাও দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আৰু পুনৰ মাধৱ ৰাওকে সিংহাসনত বহুৱালে তাৰপিছত ছেকেণ্ডখন এংলো মাৰাঠা ৱাৰ হৈছিলে 1803 পৰা 1805 চনৰ ভিতৰত সেই সময়ত মাৰাঠাৰ শেষৰ পেছোৱা আছিলে বাজিৰাও দ্বিতীয় আৰু বাজিৰাও দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ছেকেণ্ড এংলো মাৰাঠা ৱাৰ হৈছিলে আৰু সেইখনতো বাজিৰাও দ্বিতীয় হাৰিছিলে তৃতীয় বাচিন অৰ্থাৎ বচিনৰ সন্ধি হৈছিলে আৰু সেই সন্ধি অনুসৰি মাৰাঠা সাম্ৰাজ্যৰ যিটো সাৰ্বভৌমত্ব আছিলে বা তেওঁলোকে নিজৰ স্বতন্ত্ৰভাৱে শাসন কৰাৰ যিটো অধিকাৰ আছিলে সেই অধিকাৰটো নাইকিয়া হৈ গৈছিলে আৰু সেইটো ব্ৰিটিছৰ হাতলৈ গৈছিলে আৰু শেষৰখন এংলো মাৰাঠা ৱাৰ হৈছিলে 1817 চনৰ পৰা 1818 চনলৈকে আৰু সেই সময়তে সম্পূৰ্ণৰূপে মাৰাঠা সাম্ৰাজ্য ব্ৰিটিছৰ লগত মিলি যায় আৰু যেতিয়া তেওঁলোকৰ সাৰ্বভৌমত্ব নাইকিয়া হ'ল তেওঁলোকৰ এখন স্বতন্ত্ৰ ৰাজ্য নাইকিয়া হ'ল তেতিয়া বাজিৰাও দ্বিতীয় আৰু অন্য মাৰাঠা ৰজাসকলে ব্ৰিটিছৰ ওপৰত আক্ৰমণ কৰিছিলে কিন্তু ব্ৰিটিছৰ লগত তেওঁলোক জিকিব নোৱাৰিলে আৰু জিকিব নোৱাৰাৰ পাছত তেওঁলোকৰ মাজত এখন সন্ধি হৈছিলে যিখনক তৃতীয় পুনে বুলি কোৱা হয় আৰু সেই সন্ধি অনুসৰি দক্ষিণ ভাৰতৰ বা মাৰাঠা সাম্ৰাজ্যৰ যিখিনি আছিলে সেই সকলোখিনি ব্ৰিটিছৰ অধীনলৈ যায়
আমি পাই আহিছোঁ যে 1707 চনত ঔৰংজেবৰ মৃত্যুৰ পাছত মোগল সাম্ৰাজ্যখন থানবান হৈ গৈছিলে আৰু বিভিন্ন জেগাত বিভিন্ন ৰজাই স্বতন্ত্ৰভাৱে শাসন কৰিছিলে সেইবিলাকৰ ভিতৰত অন্যতম হৈছে কৰ্ণাটক আজি আমি সেই কৰ্ণাটকৰ বিষয়ে পঢ়িম কৰ্ণাটকৰ ৰজাসকল ইমান পাৱাৰফুল নাছিলে কিন্তু তেওঁলোকৰ সেই কৰ্ণাটকৰ কাৰণে ফ্ৰান্স আৰু ব্ৰিটিছৰ মাজত কেইবাখনো যুদ্ধ হৈছিলে আৰু ইয়াত ভাৰতীয় লোকসকলে বিশেষভাৱে অংশগ্ৰহণো কৰা নাছিলে কিন্তু তেওঁলোকে কোনোবা এজন ৰজাই ব্ৰিটিছ কোনোবা এজন ৰজাই ফ্ৰান্সৰ লগত সংযোগ কৰিছিলে কাৰণ তেওঁলোকে আশা কৰিছিলে যে তেওঁলোকে পাছত তেওঁলোকক সিংহাসনত বহুৱাব কিন্তু তেনেকুৱা নহল শেষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইয়াত আধিপত্য হ'ল কৰ্ণাটক দক্ষিণ ভাৰতৰ কৰ্ণাটক অৰ্থাৎ বৰ্তমানৰ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ অংশখিনিত নিয়ন্ত্ৰণৰ বাবে 18 শতিকাত ব্ৰিটিছ আৰু ফ্ৰান্সৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ধাৰাবাহিকভাৱে সংঘৰ্ষৰ সৃষ্টি হৈছিলে আৰু শেষত ব্ৰিটিছে ইয়াত আধিপত্য বিস্তাৰ কৰিছিলে ফ্ৰান্সসকলে বা ফৰাচীসকলে ইয়াৰ পৰা গুচি গৈছিলে তেওঁলোকে আগৰ পৰা ইউৰোপৰ এখন দেশ অষ্ট্ৰিয়াৰ কাৰণে তেওঁলোকৰ মাজত যুদ্ধ হৈ আছিল আৰু সেইটো ইছ্যু লৈ তেওঁলোকৰ উত্তৰাধিকাৰীসকলে ইয়াত যুদ্ধ কৰিছিলে যিবিলাকক কৰ্ণাটকৰ যুদ্ধ বা এংলো কৰ্ণাটকী ৱাৰ বুলি কোৱা হয় আজি আমি সেইবিলাক চাম সেই সময়খিনিত কৰ্ণাটক বাণিজ্য আৰু সম্পদৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চল আছিল যাৰ বাবে ভাৰতত তেওঁলোকৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছিলে এই সংঘাতবোৰত স্থানীয় শাসকসকলেও অংশগ্ৰহণ কৰিছিল যদিও বা তেওঁলোক জড়িত হৈছিল যদিও কিন্তু তেওঁলোকে আশা কৰিছিল যে তেওঁলোকক পুনৰ তাত সিংহাসনত বহাব কিন্তু তেনেকুৱা নহল ব্ৰিটিছসকলে সেই কৰ্ণাটক নিজৰ হাতলৈ লৈ আহিলে এতিয়া আমি ইয়াৰ সকলোতকৈ ইম্পৰ্টেণ্ট কৰ্ণাটকৰ তিনিখন যুদ্ধ চাই লওঁ প্ৰথম কৰ্ণাটকৰ যুদ্ধ 1744 চনৰ পৰা 1748 চনৰ মাজৰ সময়খিনিত তেওঁলোকৰ ইয়াত যুদ্ধ হোৱাৰ আগতে ইউৰোপৰ এখন দেশ অষ্ট্ৰিয়াৰ কাৰণে তেওঁলোকৰ আগৰ পৰাই যুদ্ধ হৈ আছিল অৰ্থাৎ ফ্ৰান্স আৰু ব্ৰিটিছ সকলৰ মাজত আগৰ পৰাই যুদ্ধ হৈ আছিল আৰু তেওঁলোকৰ যিসকল উত্তৰাধিকাৰী বা যিসকল আমাৰ ভাৰতত আহিছিল সেই সকলে আহি ইয়াত পুনৰ সেই একেটা ইস্যুকে লৈ তেওঁলোকে কৰ্ণাটক দখল কৰিব খুজিছিলে মানে কৰ্ণাটক বাণিজ্য আৰু সম্পদৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল যদি তেওঁলোকে সেই অংশটো দখল কৰিব পাৰে তেতিয়া তাত নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব আৰু সেইলৈ তেওঁলোকৰ যুদ্ধ হৈছিল প্ৰথম কৰ্ণাটকৰ যুদ্ধত ফ্ৰান্স পাই জিকু হৈছিল মানে কিন্তু সেই সময়তে তেওঁলোকৰ ইউৰোপত এখন সন্ধি হ'ল সেই সন্ধিখনৰ নাম আছিল এলাচাপাৰ সন্ধি আৰু সেই এলাচাপা সন্ধি অনুসৰি তেওঁলোকে ইয়াতো যুদ্ধ বন্ধ কৰাই দিলে যে তেওঁলোকৰ মাজত মিত্ৰতা হ'ল বা এখন সন্ধি হ'ল ইয়াত তেওঁলোকে যুদ্ধ কৰিব নালাগে তেনেকৈ এখন ইয়াত বন্ধ কৰাই দিলে আৰু ফ্ৰান্সৰ গভৰ্ণৰ আছিল দুপ্লে আৰু সেই দুপ্লে মানে আশা কৰিছিলে যে তেওঁলোক তাত জিকক তেওঁলোকে তাত কব্জা কৰক মানে তেওঁলোক জিকাৰ ফালে গৈয়ে আছিল ন কিন্তু যেতিয়া সন্ধিখন হৈ গ'ল তেওঁলোকেতো যুদ্ধ কৰিব নোৱাৰা হ'ল কিন্তু তেওঁ হেতু মানে ভাল পোৱা নাছিলে সেই কাৰণে তেওঁ ফ্ৰান্সক নজনোৱাকৈ পুনৰ তেওঁ যুদ্ধ ঘোষণা কৰিলে ইয়াৰ এবছৰৰ পাছতেই তেওঁ পুনৰ কৰ্ণাটকৰ কাৰণে আকৌ যুদ্ধ ঘোষণা কৰিলে যিখনক দ্বিতীয় কৰ্ণাটকৰ যুদ্ধ বা সেকেন্ড এংলো কৰ্ণাটক ৱাৰ বুলি কোৱা হয় আৰু সেইখন হৈছিল 1749 চনৰ পৰা 1754 চনৰ ভিতৰৰ সময়খিনি অৰ্থাৎ মানে প্ৰথম কৰ্ণাটকৰ যুদ্ধ শেষ হোৱাৰ এবছৰৰ পাছতে পুনৰ দ্বিতীয় কৰ্ণাটকৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধৰ মূল কাৰণ আছিল ফৰাচী গভৰ্ণৰ দুপ্লে আৰু সেই দুপ্লে কি কৰিছিল যে তেওঁ নিজৰ ইগোটো ৰাখিবৰ কাৰণে বা তেওঁ নিজে বিচৰাৰ কাৰণে যুদ্ধত নমাই দিছিলে তেওঁলোকৰ ব্ৰিটিছসকলৰ মাজত যুদ্ধ হৈছিল এই যুদ্ধখন ইমান দিন চলিলে যদিও শেষত ব্ৰিটিছে ইয়াত জয়লাভ কৰে এই যুদ্ধ শেষত পণ্ডিচেৰীত এখন সন্ধি হয় আৰু সেই সন্ধিখনৰ অনুসৰি তেওঁলোকৰ মাজত যুদ্ধ শেষ হয় এনেদৰে পুনৰ তৃতীয় কৰ্ণাটকৰ যুদ্ধ হৈছিল সেইখন হৈছিল 1757 পৰা 1763 চনৰ মাজৰ সময়খিনি আৰু সেই যুদ্ধখনক 7 বছৰীয়া বা সপ্তবাৰ্ষিক যুদ্ধ বুলিও কোৱা হয় কাৰণ সেই যুদ্ধখন 7 বছৰ চলিছিল আৰু ইয়াৰো মূল কাৰণ আছিল পুনৰ ইউৰোপত তেওঁলোকৰ মাজত যুদ্ধ হৈছিল আৰু সেই ইস্যুটোকে লৈ তেওঁলোকৰ যিসকল উত্তৰাধিকাৰী আছিল তেওঁলোকে ইয়াত যুদ্ধ আৰম্ভ কৰি দিছিল ফলত ভাৰততো যুদ্ধ হৈছিল তৃতীয় কৰ্ণাটক যুদ্ধৰ পাছত পেৰিছ সন্ধিৰ হৈছিল আৰু পেৰিছ সন্ধিৰ অধীনতে কৰ্ণাটকখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায় এই যুদ্ধত বিশেষভাৱে অংশগ্ৰহণ কৰা যিসকল লোক আছিল মানে ইয়াত কোনে নেতৃত্ব দিছিল তেওঁলোকৰ বিষয়ে অলপ চাই লওঁ ফাৰ্ষ্ট আহিলে জোসেফ ফ্ৰান্সোৱা ডুপ্লেক্স আমি এটা পাই আহিছো ন ডুপ্লেক্সৰ কথা তেওঁ ফৰাচী গভৰ্ণৰ আছিল তেওঁ প্ৰথম ইয়ালৈ আহিছিল আৰু ইয়ালৈ অহাৰ পাছত তেওঁ গভৰ্ণৰ হৈছিল তেওঁ ফ্ৰান্সক নেতৃত্ব দিছিল তেওঁৰ নেতৃত্বতে প্ৰথমবাৰ যুদ্ধ তেওঁলোকৰ জিকা পৰ্যায় পাইছিল কিন্তু সন্ধি হোৱাত তেওঁলোকে ইয়াত জিকিব নোৱাৰিলে বা সেইখিনিতে যুদ্ধ শেষ হৈ গ'ল আৰু সেইটো খঙতে তেওঁ পুনৰ দ্বিতীয় যুদ্ধ কৰিছিল কিন্তু তেওঁলোকে তাত জিকিব নোৱাৰিলে সেকেন্ডজন হৈছে ৰবাৰ্ট ক্লাইভ কৰ্ণাটকৰ যুদ্ধত নেতৃত্ব দিয়াত তেওঁ ব্ৰিটিছৰ এজন গভৰ্ণৰ আছিল তেওঁ ব্ৰিটিছৰ পক্ষত বিশেষভাৱে ভূমিকা কৰিছিল এওঁৰ সহায়তে ব্ৰিটিছসকল জিকিবলৈ সক্ষম হৈছিল অন্য এজন হৈছে চন চাহেব এই চন চাহেব হৈছে কৰ্ণাটকৰ এজন সিংহাসনৰ দাবীদাৰ তেওঁ ফৰাচীসকলক সমৰ্থন কৰিছিল আৰু ফৰাচীসকলক সমৰ্থন কৰিছিল যে ফৰাচীসকল জিকিলে তেওঁক ৰজা পাতিব তেনেধৰণে ভাবি পেলাই তেওঁ ফৰাচীসকলক সমৰ্থন কৰিছিল
অন্য এজন হৈছে মহম্মদ আলী এওঁ সেই কৰ্ণাটকৰ সিংহাসনৰে দাবীদাৰ আছিলে কিন্তু এওঁ ফৰাচীসকলক নহয় এওঁ ইংৰাজসকলক সহায় কৰিছিলে বা ইংৰাজসকলক সমৰ্থন কৰিছিলে কিন্তু তেওঁকতো আৰু পুনৰ নাপাতে ন তেনেকৈ ক্ৰমান্বয়ে গোটেই ভাৰতখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ গৈ আছে আমি আগতে পাইছিলোঁ ন মোগলৰ শেষৰ ৰজা আছিলে বাহাদুৰ শাহ দ্বিতীয় সেই বাহাদুৰ শাহ দ্বিতীয় দিনতেই মোগল সাম্ৰাজ্য সম্পূৰ্ণৰূপে শেষ হৈ গৈছিলে আৰু তাৰ পাছতেই ইংৰাজসকলে ভাৰত দখল কৰিছিল ইয়াৰ আগৰ পৰা তেওঁলোকে ক্ৰমে মানে এখন এখনকৈ নিজৰ অধীনলৈ আনি আছিলে আৰু এইটো সুবিধাটো তেওঁলোকে এৰি নিদিয়ে যেতিয়া তেওঁলোক জিকিলে কৰ্ণাটক ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত গুচি গৈছিলে মহীশূৰ বা মাইচুৰ বুলি ক'লে আমি বিশেষকৈ টিপু চুলতান আৰু এংলো মাইচুৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিব লাগিব আমি সেইবিলাকলৈ যোৱাৰ আগতে ইয়াৰ বেকগ্ৰাউণ্ডটো অলপ চাই ল'ব লাগিব মাইচুৰ বা মহীশূৰ প্ৰথম অৱস্থাত 14 শতিকাৰ পৰা 17 শতিকাৰ মাজৰ সময়খিনিত মাইচুৰ বিজয়নগৰেৰে সামন্ত হিচাপে শাসন কৰি আছিলে কিন্তু 16 শতিকাত এজন হিন্দু ৰজা দ্বিতীয় তিমৰাজ ৱাডিয়াৰে নিজকে স্বাধীন হিচাপে ঘোষণা কৰে কাৰণ সেই সময়লৈ বিজয়নগৰৰ মানে সৰু সৰু টুকুৰাত ভাগ হৈ গৈছিল আৰু ৰজাসকলেও নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিলে আৰু সেইবিলাকৰ ভিতৰতে মাইচুৰো অন্যতম আছিলে সেই মাইচুৰৰে এজন ৰজা আছিলে কৃষ্ণৰজা ৱাডিয়াৰ আৰু সেই কৃষ্ণৰজা ৱাডিয়াৰ মানে শাসন কাৰ্যত ইমান মন দিয়া নাছিলে তেওঁৰ দুজন সেনাপতি নজৰাজ আৰু দেৱৰাজক তেওঁ শাসনৰ দায়িত্ব দিছিলে আৰু তেওঁৰ সময়তেই হাইদৰ আলীয়ে তেওঁৰ ৰাজসভাত এজন সৈনিক হিচাপে যোগদান কৰিছিলে এই আমি হাইদৰ আলীৰ পৰা এতিয়া চাব লাগিব হাইদৰ আলী টিপু চুলতান আমি তেওঁলোকৰ বিষয়ে চাম নিজৰ যোগ্যতাৰ বলত তেওঁ এজন সৈনিকৰ কামাণ্ডাৰ হিচাপে নিযুক্তি পাবলৈ সক্ষম হৈছিলে তেওঁ ফৰাচীসকলৰ সহায়ত দিণ্ডিগলত এটা অস্ত্ৰ ভাণ্ডাৰো স্থাপন কৰিছিলে ঠিক আছে তেতিয়ালৈকে তেওঁ সৈনিক আছিলে সৈনিকসকলক কামান কৰিছিলে তেনেদৰে তেওঁ এটা নিজৰ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ কৰিছিলে ঠিক আছে কিন্তু সেই হাইদৰ আলীয়ে পাছত ৰজা হয় বা শাসনলৈ আহে আৰু তেওঁৰ লগত ব্ৰিটিছসকলৰ বহুত কেইবাৰ যুদ্ধ হৈছিলে আমি সেইবিলাক চাম এতিয়া আহোঁ হাইদৰ আলী এওঁ প্ৰতিষ্ঠাপক আছিলে এতিয়া এইটো কথা হ'ল যে তেওঁ সৈনিক আছিলে তেওঁ কেনেকৈ শাসনলৈ আহিলে আমিতো পাইছোঁ এই কৃষ্ণৰাজা ৱাডিয়াৰ এজন মানে যোগ্য শাসক নাছিলে বা তেওঁ শাসন কাৰ্যত ইমান মন দিয়া নাছিলে তেওঁৰ সেনাপতি নজৰাজক হাইদৰ আলীয়ে উৎখাত কৰে আৰু উৎখাত কৰি ক্ষমতা দখল কৰে অৱশ্যে যিজন কৃষ্ণৰাজা ৱাডিয়াৰ আছিলে তেওঁক হাইদৰ আলীয়ে এজন বৈধ শাসক হিচাপে স্বীকৃতি দিছিলে এতিয়া আহোঁ হাইদৰ আলী আৰু ইংৰাজৰ মাজত কেনেকৈ যুদ্ধ হৈছিলে বা হাইদৰ আলীয়ে ইংৰাজসকলৰ লগত কেনেকৈ সন্মুখীন হ'বলগীয়া হৈছিলে সেইবিলাকৰ বিষয়ে তেওঁলোকৰ মাজত মানে হাইদৰ আলী যেতিয়ালৈকে জীয়াইছিলে তেতিয়ালৈকে ইংৰাজ আৰু হাইদৰ আলীৰ মাজত দুখন যুদ্ধ হৈছিলে সেইখন হৈছে প্ৰথম এংলো মহীশূৰ যুদ্ধ সেইখন হৈছিলে 1664 পৰা 1669 চনলৈকে আৰু দ্বিতীয়খন এংলো মহীশূৰ যুদ্ধ হৈছিলে 1780 চনৰ পৰা 1784 চনলৈকে আৰু সেই যুদ্ধৰ পাছতেই হাইদৰ আলীৰ মৃত্যু হয় এতিয়া ফাৰ্ষ্ট আহোঁ প্ৰথম এংলো মহীশূৰ যুদ্ধ সেইখন হৈছিলে 1764 চনৰ পৰা 1769 চনলৈকে আৰু এই যুদ্ধত হাইদৰ আলী জিকিছিলেও এতিয়া মানে কি হ'ল ইংৰাজসকলে তেওঁৰ ওপৰত আক্ৰমণ কেলে কৰিছিলে সেইটোতো জানিব লাগিব ন কাৰণ হাইদৰ আলীয়ে ফ্ৰান্সৰ কোম্পানীৰ লগত বহুত ভাল সম্পৰ্ক আছিলে আৰু যিখিনি মালাবাৰ নামৰ ঠাই আছিলে তাত হাইদৰ আলীয়ে নিজে কণ্ট্ৰল কৰিছিলে সেই কথাটো কাৰণে ব্ৰিটিছসকলৰ ৰাজনৈতিক আৰু ব্যৱসায়িক ক্ষেত্ৰত ভয় হৈছিলে মানে তেওঁলোকৰ নিজৰ ৰাজনৈতিক ক্ষেত্ৰখন বা ব্যৱসায়িক ক্ষেত্ৰখন আগবঢ়াই নিব যে নোৱাৰিব সেই বুলি তেওঁলোকে ভয় খাইছিলে সেইকাৰণে তেওঁলোকে যেতিয়া বংগালৰ নবাবৰ লগত এখন বক্সাৰ যুদ্ধ হৈছিলে সেই বক্সাৰ যুদ্ধৰ পাছতেই তেওঁলোকে সকল হায়দৰাবাদৰ নবাব আছিলে সেই নবাবসকলৰ লগত এখন সন্ধি হৈছিলে আৰু সেই সন্ধিখনৰ অনুসৰি হায়দৰাবাদৰ নবাবৰ পৰা ব্ৰিটিছে নৰ্দাৰ্ণ চৰকাৰ নামৰ যিখন জিলা আছিলে সেইখন লৈ লৈছিলে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে যেতিয়া হাইদৰ আলীয়ে হায়দৰাবাদৰ নবাবসকলক আক্ৰমণ কৰিব তেতিয়া তেওঁলোকে সহায় কৰিব আৰু এই ক্ষেত্ৰত তেওঁলোকে মাৰাঠাসকলৰো সহায় লৈছিলে আৰু মাৰাঠা হায়দৰাবাদৰ নিজাম ইংৰাজসকলে মিলি কেইবাবাৰো হাইদৰ আলীৰ ওপৰত আক্ৰমণ কৰিছিলে কিন্তু হাইদৰ আলীটো এজন সৈনিক ন তেওঁ সৈনিক চলোৱাৰ যিটো গুণৰ জৰিয়তে মাৰাঠাসকলক শান্ত কৰিছিলে হায়দৰাবাদৰ নিজামসকলক এলাই বনাইছিলে অৱশ্যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু হাইদৰ আলীৰ মাজত বহুত দিনলৈকে যুদ্ধ চলি আছিলে সেইটো 1.5 বছৰমান যুদ্ধ চলি আছিলে তেওঁলোকৰ মানে কোনো হাৰা কোনো জিকা এনেকুৱা ধৰণৰ হোৱা নাছিলে কিন্তু হাইদৰ আলীয়ে শেষত প্লেনটো চেঞ্জ কৰি তেওঁ মাদ্ৰাছলৈ গুচি যায় ফলত ব্ৰিটিছে মানে বাধ্য হৈ তেওঁলোকৰ লগত এখন সন্ধি কৰিবলগীয়া হয় আৰু সেই সন্ধিখনৰ নাম আছিলে মাদ্ৰাছৰ সন্ধি আৰু সেই সন্ধিখন হৈছিলে 1769 চনৰ 4 এপ্ৰিলত ঠিক আছে সুধিব পাৰে মাদ্ৰাছৰ সন্ধি কাৰ মাজত হৈছিলে হাইদৰ আলী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আৰু সেইখন হৈছিলে 1769 চনত এই সন্ধিখনৰ অনুসৰি হাইদৰ আলীক ব্ৰিটিছে যিমানখিনি মানে যুদ্ধত খৰচ হৈছিলে সেইখিনি দিবলগীয়া হৈছিলে ব্ৰিটিছে মাফ খুজিবলগীয়া হৈছিলে যিমানখিনি অঞ্চল ব্ৰিটিছে দখল কৰিছিলে সেইখিনি ঘূৰাই দিবলগীয়া হৈছিলে ইয়াৰ উপৰিও কৈছিলে যে মাইচুৰৰ ফালে কেতিয়াও ব্ৰিটিছে আক্ৰমণ কৰিব নোৱাৰিব আৰু যেতিয়া অন্য ৰজাসকলে তেওঁলোকক আক্ৰমণ কৰিব তেতিয়া ব্ৰিটিছে সহায় কৰিব লাগিব এই সন্ধিখন হ'ল কিন্তু ব্ৰিটিছে এই কথাটো বৰ ভাল নাপালে মানে তেওঁলোকে ধৰক মাফ খুজিবলগীয়া হ'ল তেওঁলোকৰ ইমানখিনি লছটো হ'ল সেই কথাটো তেওঁলোকে ভাল নাপালে সন্ধি হ'ল চহী কৰিলে কিন্তু
তেওঁলোকে সেইটো মানি ল'ব পৰা নাছিলে সেইকাৰণে পুনৰ মানে এংলো-মাইচুৰ যুদ্ধ হৈছিলে কি হ'ল 1771 চনত মাৰাঠাসকলে পুনৰ হায়দৰ আলীৰ ওপৰত আক্ৰমণ কৰোঁতে তেতিয়া হায়দৰ আলীয়ে মানে ব্ৰিটিছৰ সহায় বিচাৰিলে সেই সন্ধিখন হৈ থকা অনুসৰি তেওঁ ব্ৰিটিছৰ সহায় বিচাৰিলে যে মাৰাঠাসকলে আমাক আক্ৰমণ কৰিছে তোমালোকে সহায় কৰা কিন্তু ব্ৰিটিছসকলে তেওঁলোকক সহায় কৰিবলৈ নগ'লে ফলত হায়দৰ আলী সেই যুদ্ধত হাৰি পেলাই হাৰাৰ লগতে তেওঁ 36 লাখ টকা মাৰাঠাসকলক দিবলগীয়া হ'ল ব্ৰিটিছ সিমানতে শান্ত নাথাকিলে তেওঁলোকেতো সহায় কৰিবলৈ নগ'লে ইয়াৰ উপৰিও 1779 চনত হায়দৰ আলীৰ মাইচুৰৰ এটা জেগা মাহী সেই মাহীত আক্ৰমণ কৰে যিটো তেওঁ ফ্ৰান্সৰ কোম্পানীক দি থৈছিলে আৰু তাৰ পৰাই তেওঁ অস্ত্ৰ যুদ্ধৰ কাৰণে যিখিনি অস্ত্ৰ প্ৰয়োজন হয় সেইখিনি লৈ আছিলে আৰু তাত তেওঁৰ যিটো যুদ্ধত ব্যৱহাৰ কৰে তোপ ৰাখিছিলে সেই মাহী অঞ্চলটো আক্ৰমণ কৰি দিয়ে ফলত পুনৰ দ্বিতীয় এংলো-মহীশূৰ যুদ্ধ হয় আৰু সেইখন যুদ্ধ হৈছিলে 1780 চনৰ পৰা 1784 চনলৈকে কিন্তু এই যুদ্ধত মাৰাঠাসকল আৰু হায়দৰ নিজামসকলে হায়দৰ আলীক সহায় কৰিছিলে আমিতো এতিয়া পাইছো তেওঁলোক শত্ৰু আছিলে বাৰে মাৰাঠাসকল বা হায়দৰাবাদী নিজামসকলে তেওঁলোকক আক্ৰমণ কৰি থাকে কিন্তু সেই সময়ত তেওঁলোকে হায়দৰ আলীকে সহায় কৰিছিলে ইয়াৰ কাৰণ আছিল 1775 চনত এংলো আৰু মাৰাঠাসকলৰ মাজত যুদ্ধ হৈছিলে আৰু সেই যুদ্ধ অনুসৰি মাৰাঠাসকল আৰু ইংৰাজসকলৰ মাজত শত্ৰুতা হৈছিলে সেইকাৰণে মাৰাঠাসকলে সহায় কৰিছিলে সেইদৰে হায়দৰাবাদৰ নিজামসকলে এটা ডিষ্ট্ৰিক্ট নৰ্দাৰ্ণ চৰকাৰ ব্ৰিটিছক দি দিছিলে সেই নৰ্দাৰ্ণ চৰকাৰখিনি তেওঁলোকৰ নিজৰ অধীনলৈ আনিব খুজিছিলে আৰু ইয়াৰ উপৰিও হায়দৰ আলীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলে যে শত্ৰু আৰাকুটাৰ নবাবসকলক আক্ৰমণ কৰি যিখিনি জিকিব তেওঁলোকৰ মাজত ভাগ বিতৰণ কৰিব আৰু মানে সেই আৰাকুটাৰ নবাবসকলক হায়দৰাবাদী নবাবসকলে ভাল পোৱা নাছিলে সেইকাৰণে তেওঁলোক দুইটা শক্তি আহি হায়দৰ আলীক সহযোগ কৰিছিলে যেতিয়া সেই মাৰাঠাসকল আৰু হায়দৰাবাদী নিজামসকলে তেওঁক সহযোগ কৰিলে তেতিয়া 1780 চনত তেওঁলোকে আৰকুটৰ কিলা ঘেৰাও কৰে যিটো মানে হায়দৰাবাদী নিজামৰ লগত শত্ৰুতা আছিলে সেই আৰকুটৰ কিলা ঘেৰাও কৰে আৰু ঘেৰাও কৰাত সেই আৰকুটৰ নবাবসকলে ইংৰাজসকলক সহায় কৰিবলৈ কয় ফলত ইংৰাজসকলে তেওঁলোকক সহায় কৰে আৰু ইংৰাজসকলে তেওঁলোকক সহায় কৰিবৰ বাবে দুটা সৈন্যবাহিনী গঠন কৰিছিলে এটা হেক্টৰ মনুৰ নেতৃত্বত সৈন্যবাহিনী গঠন কৰিছিলে আৰু অন্যটা হৈছিলে উইলিয়াম বেলিৰ নেতৃত্বত গঠন কৰিছিলে দুটা দুফালৰ পৰা আহিছিলে আৰু তেওঁলোকে আহি সৈন্য দল দুটাই আহি কাঞ্চাবৰমত হায়দৰ আলীৰ বিৰুদ্ধে বা মাৰাঠা বা হায়দৰাবাদী নিজামসকলৰ বিৰুদ্ধে যুদ্ধ দিয়াৰ কথা আছিলে কিন্তু হায়দৰ আলীৰ পুত্ৰ টিপু সুলতানে উইলিয়াম বেলছৰ নেতৃত্বত যিটো সৈন্যবাহিনী গঠন হৈছিলে সেই সৈন্যবাহিনীটো পলিলুৰত বাধা দিয়ে আৰু পলিলুৰতে তেওঁলোকৰ মাজত যুদ্ধ হয় তাত উইলিয়াম বেলিৰ সৈন্যবাহিনী পৰাস্ত হয় ঠিক তেনেদৰে হেক্টৰ মনুৰ নেতৃত্বত যিখিনি সৈন্যবাহিনী আহিছিলে সেই সৈন্যবাহিনীক হায়দৰ আলীয়ে নিজেই বাধা দিছিলে তাত হেক্টৰ মনুৰো হাৰি পেলাই তেওঁ মাদ্ৰাছলৈ পলাই গৈছিলে তাত কি কৰিলে হায়দৰ আলীয়ে মাদ্ৰাছলৈকে তেওঁ খেদি যাব লাগিছিলে বা তেওঁৰ পাছে যাব লাগিছিলে সেইটো নকৰিলে হায়দৰ আলীয়ে পুনৰ আহি সেই আৰকুটৰ কিলা তেওঁ পুনৰ ঘেৰাও কৰে তো এবাৰ শক্তিশালী ৰূপত ঘেৰাও কৰিলে তেতিয়া কি হ'ল ব্ৰিটিছসকলে মহীশূৰৰ মালৱা নামৰ যিখন জেগা আছিলে সেই জেগাখিনি নিজৰ অধীনলৈ নিবলৈ লয় সেই খবৰটো পাই টিপু সুলতান মালৱালৈ গৈছিলে তাৰ মাজতে কি হ'ল আৰকুটৰ নবাবে ব্ৰিটিছৰ এজন আৰ্মি অফিচাৰ বেংগলৰ পৰা লৈ আহিছিলে আৰু তেওঁৰ নেতৃত্বত হায়দৰ আলীৰ বিৰুদ্ধে যুদ্ধ কৰিলে মানে এফালে টিপু সুলতানে তেওঁলোকক বাধা দিবলৈ গ'ল মালৱাত আৰু ৰাজধানী ঘেৰাও কৰি আছে আৰকুটে এজন বেংগলৰ পৰা আৰ্মি অফিচাৰ লগত লৈ আহি পেলাই তেওঁলোক হায়দৰ আলীৰ লগত যুদ্ধ কৰে 1771 চনত কেইবাখনো যুদ্ধ হয় সেইকেইখন যুদ্ধৰ ভিতৰত তিনিখন যুদ্ধ হৈছে অন্যতম সেইকেইখন হৈছে পটনুৱাৰ যুদ্ধ পলিলুৰৰ যুদ্ধ আৰু চালিংগুৰৰ যুদ্ধ সেই যুদ্ধত আলিকোটসকলে হায়দৰ আলীক হৰুৱায় কিন্তু তেওঁ যুদ্ধত মৃত্যু হোৱা নাছিলে শেষত তেওঁ কেঞ্চাৰ ৰোগত 1782 চনৰ 7 ডিচেম্বৰত হায়দৰ আলীৰ মৃত্যু হয় আৰু হায়দৰ আলীৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ পুতেক টিপু সুলতান সিংহাসনত উঠিব ন টিপু সুলতান সিংহাসনত উঠে কিন্তু দ্বিতীয় এংলো মহীশূৰ যুদ্ধ শেষ হোৱা নাছিলে ইয়াৰ যেতিয়া টিপু সুলতান ৰজা হোৱাৰ পাছতো তেওঁলোকৰ মাজত এবছৰ মানলৈকে সেই যুদ্ধ চলি আছিলে কিন্তু তেওঁলোকৰ কাৰো হৰাজিকা নাম লোৱা নাছিলে সেইকাৰণে দুইটা পাৰ্টিয়ে মানে ভাবিলে যে আমি শান্তি চুক্তি স্বাক্ষৰ কৰিব লাগে নহ'লেতো ইনে যুদ্ধ হৈ আছে কোনো হৰাও নাই জিকাও নাই সেইকাৰণে তেওঁলোকৰ মাজত 1784 চনত তৃতীয় মেংলোৰ স্বাক্ষৰ হৈছিলে আৰু সেই সন্ধি অনুসৰি যিখিনি মানে নিজৰ জেগা আছিলে সেইখিনি ঘূৰাই পাইছিলে কিন্তু মানে সেই সন্ধিহে হ'ল তেওঁলোকেতো কোনো বিচৰা নাছিলে যে এনেকুৱা এখন সন্ধি হওক আৰু সেই শত্ৰুতাটো থাকি যোৱাৰ কাৰণে পুনৰ 1790 চনত এংলো-মাইচুৰ যুদ্ধ হয় কিন্তু আমি সেই তৃতীয় এংলো-মাইচুৰ যুদ্ধলৈ যোৱাৰ আগতে টিপু সুলতানৰ বিষয়ে চাব লাগিব আমি হায়দৰ আলী পালো হায়দৰ আলীৰ পাছত টিপু সুলতান ৰজা হ'ল মানে যেতিয়া দ্বিতীয় এংলো-মহীশূৰ যুদ্ধ হৈছিলে তেতিয়াই টিপু সুলতান ৰজা হ'ল আমিতো টিপু সুলতানৰ কথা চোৱা নাই এতিয়া আমি টিপু সুলতানৰ বিষয়ে অলপ চাই লওঁ টিপু সুলতানে শাসন কৰিছিলে 1782 চনৰ পৰা 1799 চনলৈকে তেওঁৰ জন্ম হৈছিলে 1750 চনৰ নৱেম্বৰ মাহত তেওঁৰ দেউতাকৰ নাম আছিল হায়দৰ আলী আৰু টিপু সুলতানক টাইগাৰ অফ মাইচুৰ বুলি কোৱা হয় সুধিব পাৰে কাক টাইগাৰ অফ মাইচুৰ বুলি কোৱা হয় টিপু সুলতানক
তেওঁ বহুত শিক্ষিত আছিলে তেওঁ আৰবী ফাৰ্চী উৰ্দু সেইবিলাক ভাষাও জানিছিলে আৰু তেওঁ নিজৰ দেউতাকৰ নিচিনাকৈ তেওঁ আৰ্মিৰ এজন কামাণ্ডাৰে আছিলে নিজৰ যোনটো সৈন্যবাহিনীৰ দল আছিলে সেই সৈন্যবাহিনীৰ দলটোক ইউৰোপিয়ান মডেলত সজাইছিলে তেওঁ সৈন্যবিলাকক ট্ৰেইনিং দিবৰ কাৰণে ফ্ৰান্সৰ লোকসকলৰ বা ফ্ৰান্সৰ অফিচাৰসকলৰ সহায় লৈছিলে তেনেকৈ তেওঁ নিজৰ সৈন্যবাহিনীক ট্ৰেইনিঙো দিছিলে ইয়াৰ উপৰিও তেওঁ ছায়েন্স আৰু টেকন'লজিৰ ওপৰতো বহুত জ্ঞান আছিলে তেওঁ ভাৰতৰ ৰকেট টেকন'লজিৰ প্ৰৱৰ্তক বুলি কোৱা হয় কিয়নো তেওঁ ৰকেট অপাৰেশ্যনক এক্সপ্লেইন কৰিবলৈ এখন আৰ্মি মেনু লিখিছিলে লগতে তেওঁ লেণ্ড ৰেভিনিউৰ ছিষ্টেমটো শুধৰণি কৰিবৰ বাবেও ব্যৱস্থা কৰিছিলে ইয়াৰ উপৰি তেওঁ মাইচুৰত চেৰিকালচাৰ বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে লগতে যাতে ইয়াত ফেক্টৰী নিৰ্মাণ হয় সেইকাৰণে ইউৰোপীয়সকলৰ সহায় লৈছিলে যাতে ইয়াত ফেক্টৰী নিৰ্মাণ কৰিব পাৰে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানে তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে এইটো ক'ব পাৰি যে টিপু চুলতান আছিল একমাত্ৰ ভাৰতীয় শাসক অৰ্থনৈতিক শক্তিৰ গুৰুত্বক সামৰিক শক্তিৰ ভেটি হিচাপে বুজি পাইছিলে মানে যে অৰ্থনৈতিক অৱস্থাটো বিকাশ হ'লেহে সামৰিক শক্তিটো বিকাশ হ'ব সেই কথাটো তেওঁ বুজি পাইছিলে সেইকাৰণে অৰ্থনৈতিক বিকাশৰ বাবে তেওঁ ফেক্টৰী নিৰ্মাণ কৰোৱাইছিলে আৰু এইবিলাকৰ পৰা আমি ক'ব পাৰোঁ যে টিপু চুলতান এজন আৰ্মিৰ কামাণ্ডাৰ থকাৰ লগতে বা আৰ্মিৰ ওপৰত বা সেনাবাহিনীৰ ওপৰত তেওঁৰ হাত থকাৰ লগতে তেওঁ এজন দক্ষ প্ৰশাসনিক বিষয়াও আছিলে তেওঁ কৈছিলে টু লিভ লাইক এ লায়ন ফৰ এ ডে ইজ ফৰ বেটাৰ দেন টু লিভ 100 years লাইক এ জেকেল অৰ্থাৎ সিংহ হৈ তুমি এদিনেই জি থাকা কিন্তু শিয়াল হৈ পেলাই তুমি 100 বছৰ জি থাকিও লাভ নাই আৰু সেইটো তেওঁ জীৱনকালত প্ৰমাণ কৰি থৈ গৈছিলে মানে তেওঁ ইমানবিলাক কাম কৰিছিলে ভাবকচোন কি কৰিছিলে নিজৰ সৈন্যবাহিনীৰ বিকাশ কৰিছিলে ইয়াৰ উপৰিও চেৰিকালচাৰ স্থাপন কৰিছিলে ফেক্টৰী নিৰ্মাণ কৰিছিলে যিবিলাক ভাল কাম মানে তেওঁ ধৰ্ম কিবা সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া নাছিলে সেই বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে এতিয়া আহোঁ তেওঁৰ সময়তো ইংৰাজৰ লগত তেওঁ যুদ্ধ হৈছিলে দ্বিতীয় যুদ্ধখন শেষ হৈছিলে তৃতীয় মেংলোৰ চাইন কৰাৰ পাছত কিন্তু তেওঁলোক তাত সুখী নাছিলে ন তেওঁলোকৰ মাজত শত্ৰুতা শেষ হৈ যোৱা নাছিলে সেয়ে পুনৰ তৃতীয় এংলো মাইচুৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখন হৈছিলে 1790 চনৰ পৰা 1792 চনলৈকে আৰু এই যুদ্ধত মাৰাঠাসকল আৰু হায়দৰাবাদৰ নিজামসকলে ব্ৰিটিছক সহায় কৰিছিলে ইয়াত টিপু চুলতান হাৰিছিলে কিয় এংলোৰ মাইচুৰ যুদ্ধৰ হোৱাৰ মূল কাৰণ আছিলে দুইটা পাৰ্টিয়ে ডেগন নামৰ জেগাখিনি নিজৰ অধীনত বা নিজৰ ক্ষমতাত ৰাখিব বিচাৰিছিলে আৰু টিপু চুলতানে ভেনকৰত আক্ৰমণ কৰি দিছিলে যিটো ব্ৰিটিছৰ এলাই আছিলে আৰু তেওঁলোক তাৰ পৰাই ব্ৰিটিছে জালুকৰ ব্যৱসায় ভালকৈ কৰিব পাৰিছিলে বা জালুক পোৱাৰ একমাত্ৰ জেগা আছিলে সেই টেভেনকৰ নামৰ জেগাখিনি টিপু চুলতানে আক্ৰমণ কৰিছিলে ব্ৰিটিছে টেভেনকৰ্টৰ পক্ষ লৈ আৰু মাইচুৰ আক্ৰমণ কৰি দিয়ে কিন্তু এই মাৰাঠাসকলেতো টিপু চুলতান বা হায়দৰ আলীক সমৰ্থন কৰি আছিলে বা নিজামসকলে সমৰ্থন কৰি আছিলে কিন্তু তেওঁ যে ইমান শক্তিশালী বা তেওঁৰ বিকশিত শক্তিৰ বাবে তেওঁলোকে বেয়া পাইছিলে সেইকাৰণে তেওঁলোকে পুনৰ মাৰাঠাসকলে আৰু হায়দৰাবাদী নিজামসকলে পুনৰ ব্ৰিটিছৰ পক্ষত যোগ দিছিলে প্ৰথমতে 1790 চনত টিপু চুলতানে জেনেৰেল মেডাছৰ অধীনত যিটো ব্ৰিটিছ আৰ্মি আহিছিলে সেই আৰ্মিটো হৰুৱাই কিন্তু পুনৰ ব্ৰিটিছে 1771 চনৰ লৰ্ড কৰ্ণৱালিছৰ নেতৃত্বত এটা সৈন্যবাহিনী পঠিয়াইছিলে শ্ৰীৰংগাপটমলৈ যিটো টিপুৰ ৰাজধানী আছিলে মানে ইয়াত ব্ৰিটিছক মাৰাঠা আৰু হায়দৰাবাদী নিজামসকলে সহায় কৰিছিলে টিপু চুলতানে বীৰত্বৰে যুদ্ধ কৰিছিলে কিন্তু তিনিটা বৃহৎ শক্তি ন মাৰাঠাসকল হায়দৰাবাদৰ নিজামসকল আৰু ব্ৰিটিছসকল তিনিটাই শক্তিশালী শক্তি আছিলে 1792 চনত শ্ৰীৰংগপটমৰ সন্ধি হয় সেই সন্ধি অনুসৰি তৃতীয় এংলো মৈচুৰ যুদ্ধ শেষ হয় এই সন্ধি অনুসৰি মৈচুৰৰ আধা অংশ ব্ৰিটিছ মাৰাঠা আৰু নিজামসকলৰ হাতলৈ গুচি গৈছিলে মানে আধা অংশহে টিপু চুলতানৰ হাতত আছিলে আৰমহল দিণ্ডিগুল আৰু মালাবাৰ ইংৰাজে লৈছিলে তুংগভদ্ৰা নদীৰ আশে-পাশে অঞ্চলটো মাৰাঠাসকলে লৈছিলে আৰু নিজামসকলে কৃষ্ণা নদীৰ পৰা পেনাৰৰ অঞ্চলটোলৈকে শাসন কৰিছিলে মানে তেওঁলোকৰ হাতৰ পৰা টিপু চুলতানৰ হাতৰ পৰা সেইখিনি গুচি গৈছিলে আৰু যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 3 কোটি টকা ইংৰাজক দিবলগীয়া হৈছিলে তাৰে আধাখিনি লগালগ দিবলগীয়া হৈছিলে আৰু আধাখিনি মানে ইনষ্টলমেণ্ট হিচাপে দিব পাৰিব সেই ইনষ্টলমেণ্টটো যে থৈ গ'লো যে পাছত সেইখিনি দিব পাৰিব বুলি তাৰ কাৰণে টিপু চুলতানৰ ল'ৰাকেইজনকো ব্ৰিটিছে লগত লৈ গৈছিলে যাতে তেওঁ পইচা নিদিয়া হৈ যাব বা এনেকুৱা কাৰণত সন্তানকেইজনকো লৈ গৈছিলে কিন্তু টিপু চুলতানে সেই সন্ধিখনত যিমানবিলাক চৰ্ত আছিলে সেই সকলোবিলাক চৰ্ত ফুলফিল কৰিছিলে তেওঁ ব্ৰিটিছক সেই পইচাখিনিও দি দিছিলে তৃতীয় এংলো মাইচুৰ যুদ্ধৰ টিপুৰ যিখিনি শক্তি বিকাশ হৈছিলে বা তেওঁৰ বিকশিত যিখিনি ক্ষমতা হৈছিলে সেইখিনি হ্ৰাস কৰিলে আৰু ব্ৰিটিছে আধাধি মানে তেওঁলোকৰ নিজৰ হাতলৈ বা ব্ৰিটিছৰ ক্ষমতা বৃদ্ধি পালে কিন্তু টিপুক একেবাৰে শেষ কৰি পেলোৱা নাছিলে ন তেওঁ অলপ অংশ নিজৰ হাততে আছিলে সেই কথাটো ব্ৰিটিছে ভয় খাইছিলে মানে টিপু চুলতান ইমানেই বেছি শক্তিশালী আছিলে সেয়ে পুনৰ 1799 চনত যুদ্ধ কৰিছিলে যিখনক চতুৰ্থ এংলো মাইচুৰ যুদ্ধ বুলি কোৱা হয় আৰু সেইখনো টিপু চুলতান আৰু ব্ৰিটিছসকলৰ মাজতে হৈছিলে চতুৰ্থ এংলোৰ মাইচুৰ যুদ্ধ শ্ৰীৰংগাপটমৰ সন্ধিত টিপুক দমন কৰা হৈছিল যদিও তেওঁ মানে তাৰ যিবিলাক চৰ্ত দিছিলে সেই চৰ্তবিলাক পূৰ কৰি নিজৰ পুতেক দুজনক উদ্ধাৰ কৰিছিলে
কিন্তু তেওঁ এজন শক্তিশালী ৰজা আছিলে তেওঁ যিবিলাক লছ হৈছিলে সেইবিলাক তেওঁতো মানি ল'ব পৰা নাছিলে সেয়েহে তেওঁ 1792 চনৰ পৰা 1799 চনৰ ভিতৰত সেই লছবিলাক পূৰ কৰিছিলে মানে 3 কোটি টকা ধৰক নিজৰ ৰাজ্যখন সেই লছবিলাক তেওঁ যিমান পাৰে সিমানখিনি পূৰ কৰিছিলে যিটো ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত তেওঁ সম্পৰ্ক আৰু ভাল কৰিছিলে 1794 চনত তেওঁ ফ্ৰান্সৰ অফিচাৰসকলক যোগব্যান স্থাপন কৰাত সহায় কৰিছিল আৰু তেওঁ যোগব্যানৰ সদস্য হৈছিল যিটো ফ্ৰান্সৰ এটা ৰাজনৈতিক দল তাত তেওঁ নিজেও সদস্য হৈছিল আৰু ইয়াত পতাটো তেওঁ সহায় কৰিছিল তেওঁ ফ্ৰান্সৰ নেপোলিয়ন বানাপটৰ লগত যোগাযোগ কৰিছিল যাতে তেওঁ ব্ৰিটিছসকলক হৰুৱাত সহায় কৰে ইয়াৰ উপৰিও তেওঁ বিভিন্ন জেগালৈ দূত পঠিয়াইছিল যাতে তেওঁ সহায় কৰে তেওঁ ইচ্ছা কৰিছিল যে সেইসকল দেশে আহি তেওঁ সহায় কৰিব আৰু ব্ৰিটিছৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰি পুনৰ নিজৰ হেৰুৱা ৰাজ্যখন উদ্ধাৰ কৰিব কিন্তু সেই প্লেনবিলাক ব্ৰিটিছে আগতীয়াকৈ গম পাইছিল আৰু 1798 চনত ব্ৰিটিছৰ এজন নতুন গভৰ্ণৰ আহিছিল যাৰ নাম আছিল লৰ্ড বেলিজেলি আৰু লৰ্ড বেলিজেলি আহি ফ্ৰান্স আৰু টিপু সুলতানৰ মাজত যিবিলাক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল সেই বিষয়টোলৈ তেওঁ বহুত গুৰুত্ব দিছিল তেওঁ সেই বিষয়টো ইমান ভাল পোৱা নাছিল সেইটো চাই আছিল তেওঁ যেতিয়া সেই কথাটো মানে ফ্ৰান্সৰ লগত যে তেওঁ ইমান ভাল বন্ধুত্ব সম্পৰ্ক আছে সেই কথাটো নাইকিয়া কৰিবৰ বাবে তেওঁ সহায়ক সন্ধিত চহী কৰিবলৈ কৈছিল কিন্তু টিপুৱে মান্তি নহলে যে আমি সহায়ক সন্ধিত চহী নকৰো এতিয়া সেই চতুৰ্থখন মাইচুৰ যুদ্ধ হৈছিল আৰু সেই যুদ্ধখনতো মাৰাঠাসকল আৰু হায়দৰাবাদৰ নিজামসকলে ব্ৰিটিছক সহায় কৰিছিল ব্ৰিটিছে মাৰাঠাসকলক তেওঁলোকৰ টিপু সুলতানৰ আধা ৰাজ্য দিম বুলি কৈছিল আৰু হায়দৰাবাদৰ নিজামসকলে সহায়ক সন্ধিত অন্তৰ্ভুক্ত হৈ পৰিলে আৰু সেইকাৰণে তেওঁলোকে ব্ৰিটিছক সহায় কৰিছিল টিপু সুলতানে তেওঁৰ নিজৰ ৰাজ্যখন ৰক্ষা কৰিবৰ বাবে সাহসেৰে যুদ্ধ কৰিছিল কিন্তু সেই যুদ্ধত তেওঁৰ মৃত্যু হয় আৰু পাছত ব্ৰিটিছ মাৰাঠা আৰু নিজামসকলে ৰাজ্যখন তেওঁৰ ভাগ কৰি লয় আৰু যিবিলাক থাকি গৈছিল মানে যি অলপ অংশ থাকি গৈছিল সেই অংশটোতে যিজন ওয়াদিছৰ হিন্দু ৰজা আছিল অৰ্থাৎ যিজন মানে আমি প্ৰথম পাইছিলো যে হায়দৰ আলীয়ে ওয়াদিছৰ ৰজা কৃষ্ণ ৰাজাক মানে নিজৰ অধীনলৈ আনি সিংহাসনত বহিছিল সেই ওয়াদিছৰ এজন ৰজা কৃষ্ণ ৰাজা তৃতীয় বুলি আছিল আৰু তেওঁকেই ৰজা পাতে আৰু ৰজা পাতিলেও কি হয় তেওঁ অলৰেডি সহায়ক সন্ধিত ব্ৰিটিছে সহি কৰাই লৈছিল তেনেকৈ মহীশূৰ ব্ৰিটিছৰ অধীনলৈ গৈছিল পঞ্জাবৰ প্ৰথম ৰজা আছিল মহাৰজা ৰঞ্জিত সিং তেওঁ 1792 চনৰ পৰা 1839 চনলৈকে শাসন কৰিছিল ব্ৰিটিছৰ পূৰ্বে পঞ্জাবৰ অঞ্চলটোত মহাৰজা ৰঞ্জিত সিঙৰ নেতৃত্বত শিখ সাম্ৰাজ্য গঢ় লৈ উঠিছিল আমি যে ক'লো এই শিখ সাম্ৰাজ্য অৰ্থাৎ কি হয় আমি যেতিয়া ভক্তি আন্দোলনৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া আমি শিখ ধৰ্মৰ 10জন গুৰুৰ কথা পাইছিলোঁ সেইকেইজন হৈছে গুৰু নানক গুৰু অংগদ গুৰু অমৰ দাস ৰামদাস গুৰু অৰ্জুন দেৱ হৰি গোবিন্দ হৰি ৰায় হৰি কৃষ্ণন গুৰু তেগ বাহাদুৰ আৰু গুৰু গোবিন্দ সিং যেতিয়া গুৰু গোবিন্দ সিং আছিল তাৰ পাছতেই শিখ ধৰ্মটো কিছুমান সৰু সৰু ভাগত ভাগ হৈছিল সেই ভাগবিলাকক মিছল বুলি কোৱা হয় বা যিখিনি টুকুৰা হৈ গৈছিল এটা নতুনকৈ শাখা গঢ় লৈ উঠিছিল সেই শাখাবোৰক মিছল বুলি কোৱা হয় আৰু সেই মিছলৰ এটা অন্যতম মিছল হৈছে হুকৰসুৰীয়া মিছল আৰু সেই হুকৰসুৰীয়া মিছলৰে ৰজা আছিল মহাৰজা ৰঞ্জিত সিং ঠিক আছে সেইকাৰণে তেওঁলোকৰ সেই সাম্ৰাজ্যখনক শিখ সাম্ৰাজ্য বুলিও কোৱা হয় সেই ভক্তি আন্দোলন যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ যে আকবৰে ৰামদাস নামৰ এজন শিখ গুৰুক 500 বিঘা মাটি দান কৰিছিল আৰু তেওঁৰ পাছৰ গুৰু অৰ্জুন দেৱে এটা ডাঙৰকৈ সৰোবৰ খনাইছিল আৰু তাৰ মাজতে এটা মন্দিৰ বনাইছিল হৰ মন্দিৰ বুলি সেই হৰ মন্দিৰটো যেতিয়া তাত বনাইছিল তেতিয়া তেওঁলোকে যে বিশ্বাস কৰিছিল সেই পানীখিনি অমৃত হৈ গ'ল সেইকাৰণে সেই জেগাখিনিৰ নাম অমৃতসৰ হৈছিল আৰু যিটো হৰ মন্দিৰ বনাইছিল সেই হৰ মন্দিৰটোক ৰজা ৰঞ্জিত সিঙে তাৰ ওপৰত সোণৰ প্ৰলেপ লগাইছিল তেতিয়াৰ পৰা সেই মন্দিৰটোক আমি স্বৰ্ণ মন্দিৰ বুলি কয় যিটো অমৃতসৰ যে স্বৰ্ণ মন্দিৰ আছে সেই স্বৰ্ণ মন্দিৰটোত ৰজা ৰঞ্জিত সিঙে প্ৰলেপ লগাইছিল তেওঁ বহুত যোগ্য শাসক আছিল তেওঁ যোগ্য শাসক হোৱাৰ লগতে এজন উদাৰ শাসকো আছিল এক কথাত ক'বলৈ গ'লে তেওঁ এজন বিচাৰ বুদ্ধিৰে শাসন কৰা ৰজা আছিল তেওঁৰ সময়ত ব্ৰিটিছে শাস কৰা নাছিলে যে তেওঁৰ ৰাজ্যখন নিজৰ অধীনত মিলাই ল'ব লাগিব আমি এতিয়া সেইবিলাক পাম তেওঁৰ সময়তে এজন আফগানী শাসক জামান শ্বাহে ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ মাজত বহুত দিন ধৰি যুদ্ধ হৈ আছিল সেই যুদ্ধত ধৰক কেতিয়াবা ৰঞ্জিত সিং জিকে মানে ভাৰী পৰি যায় জামান শ্বাহৰ ওপৰত কেতিয়াবা জামান শ্বাহ ৰঞ্জিত সিঙৰ ওপৰত ভাৰী পৰি যায় তেনেকৈ বহুত দিন যুদ্ধ চলি আছিল কিন্তু কি হ'ল যেতিয়া জামান শ্বাহৰ লগত বহুতো বোমা বাৰুদ লৈ আহিছিল আৰু তেওঁলোকে আফগানীসকলেতো সেইখিনি বোমা বাৰুদ বহুত ব্যৱহাৰ কৰে আমি বাবৰৰ সময়ৰ পৰা পাই আহিছিলোঁ তেওঁলোকে বহুতখিনি বোমা বাৰুদ লৈ আহিছিল আৰু যেতিয়া বোমা বাৰুদখিনি লৈ আহোঁতে যিখন পঞ্জাৱত আছে যে সতলজ নদী সেই সতলজ নদীত বহুতখিনি তাৰ পৰি গৈছিলে সেই পৰি যোৱাৰ পাছত ৰজা ৰঞ্জিত সিঙে তাৰ পৰা সেইখিনি তুলি পেলাই সেইখিনি চফা চিকুণ কৰি
জামান চাহলৈ পঠিয়াই দিলে যে তোমাৰ এইখিনি ইয়াত পৰি গৈছিলে তুমি এইখিনি লৈ লোৱা ভাবক মানে এজন শত্ৰু তেওঁৰ লগত যুদ্ধ হৈ আছে তেওঁৰে বোমা বাৰুদ আকৌ সেইখিনিকে তেওঁলৈ ঘূৰাই পঠিয়াইছে কিমান মানে তেওঁ উদাৰ বা কিমান ভাল হ'ব লাগিব সেই ৰজা ৰঞ্জিত সিং সিমানলৈকে ভাল আছিলে মানে বহুত তেওঁৰ মানৱতা গুণ বহুত আছিলে তেতিয়া এই জামাল শ্বাহে ভাবিলে যে মই বহুত বেয়া কাম কৰি আছোঁ মই এজন বহুত ভাল মানুহৰ লগত যুদ্ধ কৰি আছোঁ সেইটো মোৰ কথাটো বেয়া হৈছে সেইকাৰণে তেওঁ যিখন লাহোৰ আছে সেই লাহোৰখন মহাৰজা ৰঞ্জিত সিঙক উপহাৰ হিচাপে দি দিছিলে আৰু সেইটো দিছিলে 1799 চনত এখন তেওঁ মানে ভাল পাই পেলাই তেতিয়া সেই চহৰখন যিখন লাহোৰ চহৰ সেই চহৰখন মহাৰজা ৰঞ্জিত সিঙক দি দিলে আৰু সেই লাহোৰতেই পাছত তেওঁলোকে ৰাজধানী পাতিছিলে তেনেকৈ তেওঁৰ ৰাজ্য বহুত দূৰলৈকে বিস্তাৰো হৈছিলে আৰু সেইবিলাক দেখি পেলাই ব্ৰিটিছে বহুত ভয় খাইছিলে যে ৰজা ৰঞ্জিত সিঙে যদি এনেকৈ নিজৰ ৰাজ্য বিস্তাৰ কৰি থাকে তেতিয়া আমাৰ কি হ'ব সেইকাৰণে তেওঁলোকে কি কৰিলে ৰজা ৰঞ্জিত সিঙৰ লগত এখন সন্ধি কৰিবলৈ মন মেলিলে মানে এনেকুৱা ধৰণৰ এখন সন্ধি কৰিলে যাতে ৰজা ৰঞ্জিত সিঙেও তাত শাসন কৰি থাকক কিন্তু ব্ৰিটিছৰো একো অপকাৰ নহয় তালৈ এজন ব্ৰিটিছক পঠিয়াইছিলে যিজনৰ নাম আছিলে চাৰ্লছ মেটকাপাৰ আৰু সেই চাৰ্লছ মেটকাপাৰ লগতে ৰঞ্জিত সিঙৰ এখন সন্ধি হৈছিলে যিখনক অমৃতসৰৰ সন্ধি বুলি কোৱা হয় এইটো সুধিব পাৰে দেই কাৰ মাজত অমৃতসৰৰ সন্ধি হৈছিলে চাৰ্লছ মেটকাপাৰ আৰু ৰঞ্জিত সিঙৰ মাজত আৰু সেই সন্ধি অনুসৰি পঞ্জাৱৰ সীমাটো সতলজ নদীলৈকে নিৰ্ধাৰণ কৰিছিলে তেওঁ কাৰো লগত বেয়া ব্যৱহাৰো নকৰে কিন্তু নিজৰ আদৰ্শ বা মানৱতাৰ গুণে তেওঁ বহুত মহান আছিলে সেইকাৰণে ইংৰাজে তেওঁৰ লগত বিশেষভাৱে একো কৰিব পৰা নাছিলে সেই সন্ধিখন হৈছিল যদিও তেওঁৰ লগত মানে একো হোৱা নাছিলে তেওঁ নিজৰ জেগাত যোগ্য হিচাপে শাসন কৰিছিলে আৰু এই সন্ধিখন কৰাৰো মূল উদ্দেশ্য আছিলে যে পঞ্জাৱৰ বিস্তৃত সীমাক ৰাখিব লাগে এনেকৈ যদি বাঢ়ি গৈ এখন কেন্দ্ৰীয় শাসন হয় তেতিয়া ব্ৰিটিছৰ দিগদাৰ হ'ব সেইকাৰণে ইয়াক ৰোধ কৰাই মূল উদ্দেশ্য আছিলে আৰু তেনেকৈ 1839 চনত তেওঁৰ মৃত্যু হয় তেওঁৰ মৃত্যুৰ পাছত কেইবাজনো ৰজা মানে আহিলে গ'ল এনেকুৱা হৈছে তাৰপাছত যোগ্য শাসক নাছিলে নহয় তেওঁলোকো যোগ্য আছিলে কিন্তু তেওঁলোকক হত্যা কৰা হ'ল বা কাৰণত তেওঁলোক বেছিদিন ৰজা হৈ থাকিব নোৱাৰিলে আমি এতিয়া সেইখিনিয়ে পাম তেওঁৰ পাছৰ ৰজা হৈছিলে খৰক সিঙে 1839 চনৰ পৰা 1840 চনলৈকে শাসন কৰিলে মাত্ৰ অলপ সময় তেওঁৰ ৰাজসভাত ধ্যানচন্দ নামৰ এজন মন্ত্ৰী আছিলে যিজন প্ৰধানমন্ত্ৰী হয় সেই প্ৰধানমন্ত্ৰীজনে খৰক সিঙক হত্যা কৰে এই প্ৰধানমন্ত্ৰীজন মানে ব্ৰিটিছৰ লগত মিলি আছিলে তেওঁ ভাবিছিলে যে যদি খৰক সিঙক হত্যা কৰে তেতিয়া ব্ৰিটিছে ধ্যানচন্দক ৰজা পাতিব খৰক সিঙক হত্যা কৰিলে তাৰপাছত ৰজা হ'ল ননিহাল সিং কিন্তু ননিহাল সিঙে সেইটো ভুল কৰিলে যে সেই ধ্যানচন্দক পুনৰ তেওঁৰ ৰাজসভাত ৰাখিলে বা তেওঁৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাখিলে আৰু সেই ধ্যানচন্দই পুনৰ ননিহালক হত্যা কৰিলে মানে খৰক সিঙকো আৰু ননিহালকো ধ্যানচন্দই হত্যা কৰিলে যিজন দুইজনৰে প্ৰধানমন্ত্ৰী আছিলে আৰু সেই সময়টো 1840 আছিলে একে বছৰতে মানে 1839 চনত ৰঞ্জিত সিঙৰ মৃত্যু হ'ল 40ত খৰক সিঙৰ মৃত্যু হ'ল আকৌ সেই 40তে ননিহাল সিঙৰ মৃত্যু হ'ল ৰজা হ'ল শ্বেৰ সিং 1841 পৰা 1843 চনলৈকে শাসন কৰিছিলে মানে এওঁ বহুত বেছি দিন শাসন কৰিবলৈ নাপালে এওঁ হত্যা কৰা নাছিলে কোনো কিন্তু তেওঁৰ আকস্মিক মৃত্যু হ'ল আৰু তাৰ পাছত ৰজা হৈছিলে দিলীপ সিং শ্বেৰ সিঙৰ পুত্ৰ আছিল যেতিয়া তেওঁ ৰাজসিংহাসনত উঠিছিলে তেওঁৰ বয়স বহুত বেছি সৰু আছিলে মানে তেওঁ নিজে শাসন কৰিব পৰা হোৱা নাছিলে তেনেকুৱা বয়সতে তেওঁ সিংহাসনত উঠিছিলে তেওঁ শাসন কৰিছিলে 1843 চনৰ পৰা 1849 চনলৈকে আৰু তেওঁ যেতিয়া সিংহাসনত উঠিলে সেই সুবিধাটোৰ কাৰণে ব্ৰিটিছে অপেক্ষা কৰি আছিলে যাতে মানে এজন দুৰ্বল বা এজন তেওঁলোকে বলে পৰা এজন শাসক যদি সিংহাসনত উঠে তেওঁলোকে তেতিয়া আক্ৰমণ কৰি নিজৰ অধীনলৈ নিব পাৰিব আৰু সেই সুবিধা ব্ৰিটিছে ল'লে ব্ৰিটিছে সেই সুবিধা লৈ পঞ্জাৱৰ ওপৰত দুবাৰ আক্ৰমণ কৰিছিলে আমি এতিয়া সেইবিলাক চাম প্ৰথমে এংলো শিখ যুদ্ধ সেইখন হৈছিলে 1845 পৰা 1846 চনত এখন মানে জাষ্ট পঞ্জাৱৰ ক্ষমতাটো হ্ৰাস কৰাৰ বাবে যুদ্ধ কৰা হৈছিলে যাতে তেওঁলোকৰ যিমানখিনি শক্তি আছে সেই সকলোখিনি শক্তি নাইকিয়া হওক এই যুদ্ধখনত ব্ৰিটিছ জিকিছে আৰু দিলীপ সিং আৰু ইংৰাজসকলৰ মাজত এখন সন্ধি হৈছিলে যিখনক লাহোৰৰ সন্ধি বুলি কোৱা হয় সুধিব পাৰে দেই লাহোৰৰ সন্ধিটো ইম্পৰ্টেণ্ট হয় কাৰ মাজত লাহোৰৰ সন্ধি হৈছিলে আৰু কেতিয়া হৈছিলে 1846 চনত লাহোৰৰ সন্ধি হৈছিলে আৰু তেওঁলোকৰ অলপ ক্ষমতা হ্ৰাস কৰি এখন যুদ্ধ বেছি দিনো হোৱা নাছিলে জাষ্ট হ'ল আৰু পঞ্জাৱ হাৰাৰ পাছত লাহোৰৰ সন্ধি হ'ল আৰু যুদ্ধ শেষ হ'ল তাৰ পাছত পুনৰ দ্বিতীয় এংলো শিখ যুদ্ধ হ'ল আৰু সেইখন হৈছিলে 1848 পৰা 1849 চনলৈকে আৰু সেই সময়লৈ লৰ্ড ডেলহাউচি আহি গৈছিলে লৰ্ড ডেলহাউচিয়ে চাৰ্লছ নেপিয়াৰ নামৰ এজন কামাণ্ডাৰ নেতৃত্বত পঞ্জাৱ আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে আৰু সেই যুদ্ধত পঞ্জাৱ সম্পূৰ্ণৰূপে হাৰে আৰু ব্ৰিটিছৰ অধীনলৈ পঞ্জাৱৰ শাসন গুচি যায় আৰু যে এই দিলীপ সিং আছিলে সেই দিলীপ সিঙক তেওঁলোকে হত্যা কৰা নাছিলে মানে কি হয় ব্ৰিটিছসকলে এনেকুৱা নকৰে যে তেওঁ হত্যা কৰিলে কি হ'ব জনসাধাৰণ তেওঁৰ ফালে আছে আমাৰ ৰজাক কেলে হত্যা কৰিলে বুলি জনসাধাৰণে আকৌ ব্ৰিটিছৰ ওপৰত বিদ্ৰোহ কৰিব তেনেকুৱা ধৰণৰ হ'ব সেয়ে কি কৰিলে
দিলীপ সিং সৰু আছিলে আৰু তেওঁ পঢ়িবৰ কাৰণে ইংলেণ্ডত পঢ়িবলৈ পঠিয়াই দিলে আৰু তেওঁৰ মাক যিগৰাকী আছিলে মাকক কাশ্মীৰলৈ পঠিয়াই দিলে পেঞ্চন দি পেলাই মানে তেওঁ কাশ্মীৰলৈ পঠিয়াই দিলে যে আমি পঞ্জাবখিনি আমি শাসন কৰিম তুমি কাশ্মীৰলৈ যোৱা তেওঁক ৪৮,০০০ টকা পেঞ্চন দিছিলে এনেকৈ ব্ৰিটিছৰ হাতলৈ পঞ্জাবখন গুচি গৈছিলে বংগ ভাৰতত ব্ৰিটিছ ক্ষমতা সম্প্ৰসাৰণ কৰোঁতে সকলোতকৈ বেছি দমনমূলক নীতি আৰোপ কৰিছিলে বংগৰ ওপৰত মোগলৰ এজন ৰজা মহম্মদ শ্বাহ আমি পাইছোঁৱে ন মোগলৰ যিজন ৰজাক তেওঁ ৰংগিলা ৰজা বুলি কোৱা হয় তেওঁৰ সময়তে তেওঁলোকৰ যিখন কেন্দ্ৰ শাসনত গোটেই ভাৰতখন যিমান ডাঙৰকৈ শাসন কৰি আছিলে সেই ভাৰতখন টুকুৰা টুকুৰি ভাগত ভাগ হৈ গৈছিলে তেওঁলোকেতো সুবেদাৰ নিয়োগ কৰি ৰাখিছিলে ন এই জেগাখিনি অইনে চাব এই জেগাখিনি অইনে চাব গোটেইখনতো তেওঁলোকে চোৱা নাছিলে সেই সুবেদাৰসকলে নিজকে স্বতন্ত্ৰ ঘোষণা কৰে আৰু স্বতন্ত্ৰ ঘোষণা কৰি এখন মানে নিজৰ প্ৰদেশ সৃষ্টি কৰিছিলে সেইবিলাকৰ ভিতৰত বংগও অন্যতম আছিলে এতিয়া চাওঁ বংগৰ নবাবসকল কোন কোন আছিলে বা কোনে বংগ প্ৰদেশ প্ৰতিষ্ঠা কৰিছিলে বংগৰ নবাবসকল ফাৰ্ষ্ট আহিলে মুৰ্ছিদ কুলি খান তেওঁ ১৭১৭ৰ পৰা ১৭২২ চনলৈকে শাসন কৰিছিলে মুৰ্ছিদ কুলি খানক বংগৰ সংস্থাপক বুলি কোৱা হয় ১৭১৭ চনত মোগল ৰজা ফাৰুক চিয়াৰে তেওঁক এজন সুবেদাৰ হিচাপে নিয়োগ কৰিছিলে বংগৰ আৰু পাছত তেওঁই মুৰ্ছিদাবাদত ৰাজধানী পাতি স্বতন্ত্ৰ বংগ প্ৰদেশৰ স্থাপন কৰে মুৰ্ছিদ আলী খানক স্বতন্ত্ৰ বংগ প্ৰদেশৰ প্ৰতিষ্ঠাপক বুলিও ক'ব পৰা হয় আৰু তেওঁৰ ৰাজধানী মুৰ্ছিদাবাদলৈ নিছিলে এইটো মনত ৰাখিব ৰাজধানী ক'ত আছিলে বংগৰ মুৰ্ছিদাবাদ তাৰপিছত ৰজা হৈছিল সুজাউদ্দিন তেওঁ ১৭২৭ চনৰ পৰা ১৭৩৯ চনলৈকে শাসন কৰিছিলে তেওঁ মুৰ্ছিদ কুলি খানৰ জোৱায়েক আছিলে এওঁলোকতো প্ৰথম বংগৰ সুবেদাৰ আছিলে পাছত এওঁৰ সময়ত মহম্মদ শ্বাহে এওঁক বিহাৰৰো সুবেদাৰ পাতিছিলে তেতিয়া মানে বংগ বিহাৰ সেইখিনিলৈকে তেওঁলোকৰ ৰাজ্যখন বিস্তাৰ হৈ গৈছিলে ইয়াৰ পাছৰ ৰজা হৈছিলে সৰফৰাজ খান আৰু সৰফৰাজ খানে ১৭৩৯ চনৰ পৰা ১৭৪০ চনলৈকে শাসন কৰিছিলে এওঁ বেছি দিন শাসন কৰিবলৈ নাপালে এওঁক বিহাৰৰ এজন উপ ৰাজ্যপাল যাৰ নাম আছিলে আলিবৰ্দী খান সেই আলিবৰ্দী খানে হত্যা কৰে আৰু তেওঁ সিংহাসনত বহে এতিয়া আলিবৰ্দী খানে ১৭৪০ চনৰ পৰা ১৭৫৬ চনলৈকে শাসন কৰিছিলে এওঁ বংগৰ চতুৰ্থ নবাব আছিলে আৰু এওঁ মানে বহুত শক্তিশালী আছিলে মাৰাঠাসকলৰ আক্ৰমণকো এওঁ বাধা দিছিলে সেইকাৰণে তেওঁ বিখ্যাত আছিলে এতিয়া যে আমি পালোঁ মুৰ্ছিদ কুলি খান সুজাউদ্দিন সৰফৰাজ খান আৰু আলিবৰ্দী খান এওঁলোকৰ বিশেষ ইমান চাবলগীয়া নাই ইয়াত ফাৰ্ষ্ট মনত ৰাখিবলগীয়া হ'ল স্বতন্ত্ৰ বংগৰ সংস্থাপক কোন আছিলে মুৰ্ছিদ কুলি খান সুবেদাৰ হিচাপে নিয়োগ কৰিছিলে ফাৰুক চিয়াৰে আৰু পাছত তেওঁ মুৰ্ছিদাবাদলৈ ৰাজধানী নি স্বতন্ত্ৰ শাসন আৰম্ভ কৰে বাকী কেইজনৰ ইমান চাবলগীয়া নাই মনত ৰাখি থ'ব তেওঁলোকৰ নামখিনি এতিয়া আহিব চিৰাজুদ্দৌলা এওঁ শাসন কৰিছিলে ১৭৫৬ চনৰ পৰা ১৭৫৭ চনলৈ কিন্তু এইখিনিৰ পৰা মনত ৰাখিবলগীয়া এইখিনিৰ পৰাই মানে টাৰ্ণ লৈছিলে যে ব্ৰিটিছসকল ইয়াত সোমাবলৈ সুবিধা পাইছিলে এওঁৰ দিনৰ পৰাই হৈছিলে এওঁ আছিলে আলিবৰ্দী খানৰ নাতিনীয়েক আৰু বংগৰ শেষ স্বাধীন ৰজা এওঁৰ পাছত যিকেইজন ৰজা হৈছিলে তেওঁলোক ইংৰাজৰ অধীনত শাসন কৰিছিলে কিন্তু চিৰাজুদ্দৌলাই তেওঁলোকৰ অধীনত শাসন কৰা নাছিলে এওঁৰ সময়তে যিখন বিখ্যাত পলাশী যুদ্ধ বেটল অফ পলাচী হৈছিলে সেইখন হৈছিলে ১৭৫৭ চনত একদম বহুত ইম্পৰ্টেণ্ট দেই কেতিয়া পলাশী যুদ্ধ হৈছিলে ১৭৫৭ চনত আৰু সেই যুদ্ধখন হোৱাৰ পাছতেই ব্ৰিটিছে বংগত নিজৰ আধিপত্য বিস্তাৰ কৰে এতিয়া আমি পলাশী যুদ্ধ হৈছিলে কেলে হ'ল সেইখিনিতো জানিব লাগিব ন আমি এতিয়া সেইখিনি চাই লওঁ পলাশী যুদ্ধৰ মূল কাৰণখিনি কি কাৰণে হ'বলৈ পালে ইংৰাজসকলে কলকাতাত বিজনেছ কৰি আছিলে তাত কোনো প্ৰব্লেম নাছিলে কিন্তু তেওঁলোকে কলকাতাত এটা ঘৰ নিৰ্মাণ কৰিছিলে যিটোৰ নাম দিছিলে ফণ্ট উইলিয়াম সেইটো মানে নাম দিছিলে কাৰণে সেই সময়ত ইংলেণ্ডৰ ৰজা আছিলে ফণ্ট উইলিয়াম আৰু তেওঁৰ স্মৃতিতে সেই ঘৰটো নিৰ্মাণ কৰিছিলে তেতিয়া এই চিৰাজুদ্দৌলাই তেওঁলোকক বাধা দিছিলে যে তেওঁ কৈছিলে তোমালোকে ইয়াত বিজনেছ কৰিবলৈ আহিছা বিজনেছ কৰা তোমালোকে আকৌ ইয়াত ঘৰ বনাব বা ইয়াত অট্টালিকা বনোৱাৰ কোনো প্ৰয়োজন নাই সেইখিনিতো তোমালোকৰ কাম নহয় বা তোমালোকৰ দেশ নহয় তোমালোকে নিজৰ দেশত কৰা তেতিয়া সেই ইংৰাজ আৰু চিৰাজুদ্দৌলাৰ মাজত বিবাদ হৈছিলে ইংৰাজে সেই ঘৰটোৰ ওপৰত এটা টোপ মানে বাৰুদ ৰাখিব পৰাকৈ ব্যৱস্থা কৰিলে তেতিয়া মানে এই বিদ্ৰোহটো বহুত বেছি হৈ গৈছিলে ফলত চিৰাজুদ্দৌলাই সেই ঘৰটো বা কিল্লাটো ঘেৰাও কৰি কি কৰিলে ৪০ জনমান মানুহ ধৰে তাত ১৪৪ জনমান মানুহ সোমাই দিলে মানে নোসোমাই ন ৪০ জন মানুহ ধৰা ৰুম এটাত কেনেকৈ ১৪৪ জন ধৰিব যেনেকৈ তেনেকৈ লাঠিয়ে মানে মাৰি মেলি ১৪৪ জন লোক তাত সোমাই দিলে আৰু সেই ঘটনাটো হৈছিলে ২০ জুন ১৭৫৬ চনত আৰু তাত সোমাই দিয়াৰ পাছত ওপৰৰ পৰা ঢাকি দিলত পাছদিনাখন যেতিয়া ৰাতিপুৱা খুলিলে তাৰে মাত্ৰ ২৩ জন মানুহ জীয়াই আছিলে বাকী সকলো মৰি গ'ল আৰু তো মৰিবই ন উশাহ নিশাহ নাপালে কেনেকৈ মানুহ জীয়াই থাকিব বাচি থকা সকলৰ ভিতৰত এজন অন্যতম আছিলে ইতিহাসকাৰ হৰ্ণবেল আৰু সেই হৰ্ণবেলেই সেই ঘটনাটো কৈছিলে যে এনেকুৱা হৈছিলে এটা সৰু ৰুমত আমাক এনেকৈ ভৰাই দিছিলে সেই হৰ্ণবেল বাচি আছিলে আৰু বাচি থাকি তেওঁ ইংলেণ্ডলৈ পলাই গৈছিলে যেতিয়া তেওঁ বাচি থাকিলে মানে তাৰ পৰা ইয়াৰ পৰা গুচি গৈ ইংলেণ্ডৰ ৰজাৰ আগত সেই কাহিনীটো ক'লে যে এনেকুৱা হৈছে ঘটনাটোক ব্ৰেক হ'ল বুলি কোৱা হয় আৰু সেই কথাটো গম পালত মানে ইংৰাজে পুৰা ঠান লৈ ল'লে যে বংগক ধ্বংস কৰিব লাগিব
আৰু ইয়াৰ পাছত চিৰাজউদ্দৌলাক প্ৰতিশোধ ল'বৰ কাৰণে সেই সময়ত মাদ্ৰাছত ৰবাৰ্ট ক্লাইভ নামৰ এজন ব্ৰিটিছ গভৰ্ণৰ আছিলে আৰু সেই ৰবাৰ্ট ক্লাইভক বংগলৈ পঠিয়ালে কিন্তু যেতিয়া মানে ৰবাৰ্ট ক্লাইভে প্ৰথমতে ভাবিছিলে যে কোনো কথা নাই পটককৈ আমি তেওঁক হৰুৱাব পাৰিম কিন্তু তেওঁ যেতিয়া গৈ তাত দেখিলে বহুত ধন সম্পত্তি ঐশ্বৰ্য আছে মানে চিৰাজউদ্দৌলা এজন আৰু তাৰ ওপৰত তেওঁ শক্তিশালী আছিলে তেতিয়া কি কৰিলে ৰবাৰ্ট ক্লাইভে যে গম পালে তেওঁ যুদ্ধত নিজিকে তেতিয়া চিৰাজউদ্দৌলাৰ এজন সেনাপতি মীৰ জাফাৰক তেওঁৰ পক্ষ কৰি ল'লে আৰু তেওঁৰ পক্ষ কৰি লৈ পেলাই যুদ্ধ ষ্টাৰ্ট কৰি দিলে আৰু সেই যুদ্ধখনকে পলাশী যুদ্ধ বুলি কয় এই যুদ্ধখন হৈছিলে 1757 চনৰ 23 জুনত আৰু এই যুদ্ধখনত চিৰাজউদ্দৌলা বৰ বেয়াকৈ হাৰিছিলে ইয়াৰ হৰাৰ কাৰণ আছিলে মীৰ জাফাৰে ইংৰাজৰ পক্ষত লগ হ'ল তেওঁলোকে যুদ্ধ কৰিবৰ বাবে পলাশী নামৰ জেগাখিনিত গোট খালে তাত এই মীৰ জাফাৰে ক'লে যে ৰজাক ইমান সৰু যুদ্ধত আপুনি আহিব নালাগে আপুনি গুচি যাব পাৰে ইয়াত অলপ মোক 100জনমান 200জনমান সৈনিক দিলে হ'ব আৰু বাকিখিনি সৈন্যলৈ গুচি যাওক আৰু চিৰাজউদ্দৌলাই তেনেকৈ নিজৰ সৈন্যখিনি লৈ গুচি গ'ল ইয়াত বাকি থাকিলে মীৰ জাফাৰ আৰু অন্য 100-200জনমান সৈন্য আৰু সেই সৈন্যসকলক তেওঁ অৰ্ডাৰেই নিদিলে যেতিয়া সেনাপতিয়ে অৰ্ডাৰ নিদিয়ে যুদ্ধ কৰিবলৈ তেতিয়াতো তেওঁলোকে যুদ্ধ কৰিব নোৱাৰে ফলত ইয়াত যুদ্ধ নহ'লে আৰু ৰবাৰ্ট ক্লাইভে যুদ্ধ নকৰাকৈ জয়ী ঘোষণা হৈ গ'ল আৰু ইফালে যে চিৰাজউদ্দৌলাক যে পঠিয়াই দিছিলে ৰাস্তাত নিজৰ সৈনিক লগাই তেওঁ হত্যা কৰিলে চিৰাজউদ্দৌলাৰ পাছত ইংৰাজে নিজৰ আধিপত্যত বিস্তাৰ কৰিবলৈ সুবিধা পালে আৰু ইয়াক সুবিধা দিছিলে মীৰ জাফাৰে মানে এনেকুৱা হয় চাব নিজৰ মানুহে যেতিয়া কাকো সুবিধা নিদিয়ে ন তেতিয়ালৈকে কোনেও কাকো হৰুৱাব বা কাৰবাৰ আধিপত্য বিস্তাৰ কৰিব নোৱাৰে আমি যেতিয়া দিল্লীৰ সুলতানসকল পঢ়িছিলোঁ বা মুছলমান আক্ৰমণ পঢ়িছিলোঁ তেতিয়াও পাইছিলোঁ ন জয়চন্দ্ৰই মহম্মদ গৌৰীক মাতি আনিছিলে ভাৰত আক্ৰমণ কৰিবলৈ তেতিয়াৰ পৰাহে তেওঁলোকে ইয়াত আক্ৰমণ কৰি স্থায়ীভাৱে থাকিব পাৰিলে তাৰ আগলৈকেতো তেওঁলোকে পৃথ্বীৰাজ চৌহানৰ লগত যুদ্ধত হাৰিয়ে আছিলে সেয়া তেনেকৈ পালোঁ আমাৰ অসমখনলৈ চাওকচোন অসমখনত বদন বৰফুকনে যদি মান নানিলেহেঁতেন অসমখনলৈ মান আহিব পাৰিলেহেঁতেন জানো নোৱাৰিলেহেঁতেন তেনেকৈ এই মীৰ জাফাৰেও ব্ৰিটিছসকলক সোমোৱাই দিয়াত সুবিধা কৰি দিলে মানে এওঁ বহুত বিশ্বাসঘাতকতা কৰিলে তেওঁ ৰজাৰ লগতে নহয় গোটেই দেশখনৰ লগতে ঘাতকতা কৰিছিলে মীৰ জাফাৰক ব্ৰিটিছে পলাশী যুদ্ধত জিকি পেলাই তেওঁ সিংহাসনত বহুৱালে তেওঁ সিংহাসনত উঠিলে যদিও তেওঁ মানে কোনো কামত থকা নহয় ব্ৰিটিছে যেনেকৈ যি কয় তেওঁ তেনেকৈ শাসন কৰিবলগীয়া হৈছিলে ব্ৰিটিছক তেওঁ বহুত ধন সম্পত্তি দি থাকিবলগীয়া হৈছিলে যেতিয়াই মন যায় তেতিয়াই তেওঁৰ পৰা যিকোনো বস্তু ডিমাণ্ড কৰে তেনেকৈ পাই থাকে আৰু তেওঁৰ সময়তে ব্ৰিটিছসকলে দস্তৰ প্ৰণালী নামৰ এটা ব্যৱস্থা প্ৰচলন কৰিছিলে যিটোৰ জৰিয়তে ব্ৰিটিছক এখন আই কাৰ্ড দিয়া হয় বা এখন পাছ দিয়া হয় যিখনৰ জৰিয়তে তেওঁলোকে টেক্স ফ্ৰীভাৱে বিজনেছ কৰিব পাৰে মানে তেওঁলোকে ইয়াত ব্যৱসায় কৰি কোনো ধৰণৰ ৰজাক দিব নালাগে সেই ব্যৱস্থাটোকে দস্তৰ প্ৰণালী বুলি কোৱা হয় কিন্তু আমাৰ ইয়াৰ যিসকল ব্যৱসায়ী আছিলে সেই ব্যৱসায়ীসকলে কিন্তু টেক্স দিব লাগিছিলে ফলত আমাৰ ইয়াৰ ব্যৱসায়ীসকলৰ বহুত লোকচানো হৈছিলে কাৰণ তেওঁলোকে টেক্স দিবলগীয়া হোৱাৰ কাৰণে বস্তু এটা কম দামত দিব নোৱাৰে ইংৰাজসকলে টেক্স দিবলগীয়া নোহোৱাৰ কাৰণে সেই বস্তুটো কম দামত দিব পাৰে কিন্তু ইয়াত লৈ মাত মাতিব কোনে ৰজাইটো ইংৰাজৰ লগত মিলি আছে কিন্তু শেষত কি হ'ল এই মীৰ জাফাৰে মানে ব্ৰিটিছক এনেকৈ দি বহুত আমনি পোৱা হ'লগৈ সেইকাৰণে তেওঁ নিদিওঁ বুলি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে ফলত মীৰ জাফাৰক ইংৰাজসকলে সিংহাসনৰ পৰা নমাই দিয়ে বা পদচ্যুত কৰিছিলে এইটো সুধিব পাৰে ইংৰাজসকলে সিংহাসনত উঠাই সিংহাসনৰ পৰা বহিষ্কাৰ কৰিছিলে মীৰ জাফাৰক আৰু তেওঁৰ পাছত তেওঁৰ জোঁৱায়েক মীৰ কাছিমক ৰজা পাতিছিলে মীৰ কাছিমে 1760 পৰা 1763 চনলৈকে শাসন কৰিছিলে কিন্তু এওঁ এজন যোগ্য শাসক আছিলে যোগ্য শাসক মানে তেওঁ গম পাইছিলে যে ব্ৰিটিছসকলে তেওঁলোকৰ ওপৰত শোষণ কৰি আছে তেওঁলোকক একো নাপায় মানে ব্ৰিটিছসকলে তেওঁ ৰজা হ'ল কিবা হ'ল একো নাহে সেইকাৰণে তেওঁ ব্ৰিটিছসকলৰ পৰা আঁতৰি যাব বিচাৰিছিলে তেওঁ স্বাধীন হিচাপে শাসন কৰিবলৈ বিচাৰিছিলে ফলত তেওঁলোকৰ মাজতো সংঘাত হৈছিলে তেওঁ ব্ৰিটিছৰ পৰা আঁতৰি থাকিবৰ বাবে তেওঁ ৰাজধানী মুজিদাবাদৰ পৰা বিহাৰৰ মুংগেছলৈ লৈ গৈছিলে যাতে মানে ব্ৰিটিছে পটককৈ আহি তেওঁলোকক নাপায় সেই সুবিধাটো কৰি তেওঁ মুংগেছলৈ ৰাজধানী নিছিলে তেওঁৰ সময়তে 1664 চনত বক্সাৰ যুদ্ধ হৈছিলে ইংৰাজসকল আৰু মীৰ কাছিমৰ মাজত আমি এতিয়া এই বক্সাৰ যুদ্ধখন কেলে হৈছিলে সেই বিষয়ে চাই লওঁ এই যুদ্ধখনৰ পাছতে ইংৰাজে সম্পূৰ্ণৰূপে বংগক নিজৰ অধীনলৈ লৈ যাব মীৰ কাছিম যেতিয়া ৰজা হ'ল তেওঁতো ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰি দিলে তেওঁ নিজৰ ৰাজধানী মুৰ্ছিদাবাদৰ পৰা বিহাৰৰ মুংগেছলৈ লৈ গ'ল আৰু তালে ৰাজধানী নিয়াৰ লগতে তেওঁ মুংগেছত বোমা বাৰুদৰ এটা কাৰখানা নিৰ্মাণ কৰিলে যাতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিব পাৰে ফলত মানে ব্ৰিটিছে ভয় খাইছিলে ইমানখিনি যদি বোমা বাৰুদ তেওঁলোকৰ হাতত হৈ যায় তেতিয়াতো যুদ্ধত কৰিবলৈ দিগদাৰ হ'ব ন সেইকাৰণে তেওঁ বাধা দিব খুজি কি কৰিলে মীৰ কাছিমক পুনৰ সিংহাসনৰ পৰা নমাই মীৰ জাফাৰক পুনৰ ৰজা পাতিলে যিজন ইয়াৰ আগত ৰজা আছিলে মীৰ কাছিমৰ আগত ৰজা আছিলে আৰু তেওঁকেই ইংৰাজসকলে সিংহাসনৰ পৰা নমাইছিলে সেই মীৰ জাফাৰকে পুনৰ ৰজা পাতিলে ফলত মানে মীৰ কাছিমটো এনে বহি নাথাকে ন তেওঁ মানে ভাল পোৱা নাছিলে সেই কথাটো সেইকাৰণে তেওঁ অৱধৰ ৰজাৰ সহায় বিচাৰি গ'ল সেই সময়ত অৱধৰ ৰজা আছিলে সুজাউদ্দৌলা
আৰু সুজাউদ্দৌলাই তেওঁক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু সুজাউদ্দৌলাই ক'লে যে আমি এই সময়তো মোগলসকলে বিশেষভাৱে শক্তিশালী আমি মোগলৰো সহায় বিচাৰোঁ আৰু সেইভাৱে তেওঁলোক মোগলৰ সহায় বিচাৰিবলৈ গ'ল আৰু মোগলৰ ৰজা আছিল শ্বাহ আলম দ্বিতীয় আৰু শ্বাহ আলম দ্বিতীয়ই তেওঁলোকক যুদ্ধত সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু তেওঁলোকে তিনিপক্ষ এটা সৈন্যবাহিনী গোটালে মানে মীৰ জাফাৰ সুজাউদ্দৌলাৰ সৈন্যবাহিনী আৰু দ্বিতীয় শ্বাহ আলমৰ সৈন্যবাহিনী গোটাই তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ দিবলৈ আহিলে ইয়াৰ নেতৃত্ব দিছিলে শ্বাহ আলম দ্বিতীয়ই আৰু তেওঁলোকে আহি ব্ৰিটিছৰ বিৰুদ্ধে 1664 চনত বক্সাৰ যুদ্ধত নামিছিলে বক্সাৰ যুদ্ধৰ সেনাপতি আছিলে বা যোনজনে নেতৃত্ব দিছিলে ইংৰাজৰ ফালৰ পৰা সেইজন হৈছে হেক্টৰ মনুৰু ইয়াত আকৌ ৰবাৰ্ট ক্লাইভে নেতৃত্ব দিয়া নাছিলে ৰবাৰ্ট ক্লাইভে হেক্টৰ মনুৰুক পঠাইছিলে আৰু হেক্টৰ মনুৰে তেওঁলোকৰ লগত যুদ্ধ কৰিছিলে সুধিব পাৰে পলাশী যুদ্ধত কোনে কোনে নেতৃত্ব দিছিলে এফালে ভাৰতৰ ফালৰ পৰা দিছিলে শ্বাহ আলম দ্বিতীয়ই আৰু ইংৰাজৰ ফালৰ পৰা নেতৃত্ব দিছিলে হেক্টৰ মনুৰে আৰু এই যুদ্ধত তেওঁলোক পৰাস্ত হৈছিলে মানে অকল মীৰ কাছিমেই তাত পৰাস্ত হোৱা নাছিলে গোটেই ভাৰতখনেই পৰাস্ত হৈছিলে চাব গোটেই মোগলৰ অধীনতেই ভাৰতখন আছে উত্তৰ ভাৰতৰ গোটেই কমপ্লিটলি ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে এই যুদ্ধৰ পাছত মীৰ কাছিমক কোনো শক্তি নাইকিয়া কৰি পেলালে সুজাউদ্দৌলা পলাই গ'ল আৰু শেষত ধৰি লৈ গ'ল শ্বাহ আলম দ্বিতীয়ক আৰু শ্বাহ আলম দ্বিতীয়ক ধৰি লৈ গৈ তেওঁলোকৰ মাজত 1775 চনত এলাহাবাদৰ সন্ধি হয় আৰু এলাহাবাদৰ সন্ধি অনুসৰি বংগ বিহাৰ উৰিষ্যা ইংৰাজৰ হাতলৈ গুচি যায় মানে এনেকুৱা নহয় যে গোটেই ইংৰাজে তাত কমপ্লিটলি শাসন কৰিব তেনেকুৱা নাছিলে বংগ বিহাৰ আৰু উৰিষ্যাত যিখিনি টেক্স কালেক্ট হ'ব সেই টেক্সখিনি ইংৰাজে ল'ব আৰু তাৰ প্ৰশাসনিক দায়িত্ব থাকিব শ্বাহ আলম দ্বিতীয়ৰ হাতত মানে মোগলে তাত শাসন কৰিব সৈন্যবাহিনী দিব ৰাস্তা পদূলি বাট পথ সকলো প্ৰশাসনিক দায়িত্ব সকলো মোগলৰ হাতত থাকিব আৰু বাকী ইংৰাজৰ হাতত কি থাকিব টেক্স কালেকশ্যন কৰিব সেইখন হৈছিলে 1775 চনত মনত ৰাখিব দেই এলাহাবাদ সন্ধি কেতিয়া হৈছিলে সুধি থাকে আৰু কাৰ মাজত হৈছিলে সেই প্ৰচেছটোকে দ্বৈত চৰকাৰ ব্যৱস্থা বুলি কোৱা হয় আধাখিনি কাম কৰিব ইংৰাজে আধাখিনি কাম কৰিব মোগলে কিন্তু মোগলৰ পক্ষত আৰু একো নাই মানে যেতিয়া টেক্সখিনি বা যিখিনিৰ পৰা ৰাজ্যখন চলে বা দেশখন চলে সেইখিনি বস্তু ইংৰাজৰ হাতলৈ যাব মেইন বস্তুটোৱে তেওঁলোকৰ হাতলৈ যাব কিন্তু এওঁলোকৰটো খৰচে হ'ল 1772 চনত গভৰ্ণৰ জেনেৰেল ৱাৰেন হষ্টিনে বংগৰ প্ৰত্যক্ষভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আনে বা ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ আনে আৰু দ্বৈত ব্যৱস্থা নাইকিয়া কৰে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে